যিমান পাইছোঁ আজিলৈকে আমি ট্ৰেফিকিং কেছ, প্ৰতিটো কেছত এটাই ডাঙৰ ইছ্যু হয় মানে দৰিদ্ৰতা, আৰু দ্বিতীয় হ'ল লুকিং ফৰ এ বেটাৰ লাইফ। তাই ক'লে যে মই দ্বিতীয়বাৰ যাব বিচাৰিছোঁ, মোক পইচা লাগে মোক, গতিকে সি তাইক নিবলৈ আহিলে। ঠিক যেতিয়া নিব আহিছে ইতিমধ্যে আমি তাক ট্ৰেপ কৰি পেলাই তাক মানে আমি বশিষ্ঠত আমি তাক এৰেষ্ট কৰালোঁ। প্ৰথমতেতো তাই প্ৰতাৰিত, তাৰ উপৰি তাইক ঠগাই পেলাই তেনে জেগাত বিক্ৰী কৰি দিয়া হ'ল। সেই বস্তুটো ভাবিলে হয়তো ক'ৰবাত শিহৰণকাৰী এটা মানে অনুভৱ হয় যে ক'ত মহিলাৰ স্থান আজি, আমি ক'ত দুৰ্গা পূজা কৰোঁ, আমি ক'ত 10খন হাত থকা এগৰাকী মাক পূজা কৰোঁ। কিছু ক্ষেত্ৰত পিতৃয়ে যে ছোৱালীকো মানে এনেকুৱা ধৰণৰ ধৰ্ষণ কৰে। এনেকুৱা কেছ এটা আছে, লাইভ কেছ এটা আছে আমাৰ লগত এতিয়া। তাই নিজৰ বাপেকে তাইক ৰেপ কৰি আছিলে বহুত বছৰ, একদম সৰু আছিল তাইৰ লগত যিহেতু ধৰ্ষণ হৈছে, বিকজ 18 years or below ফিজিকেল কনচেনচুৱেল ৰিলেশ্যনশ্বিপ হ'ব পাৰে, বাট সেইটো পক্সো আইনখনত আহি যায়। চ' পক্সো লগাৰ লগে লগে গোটেই চিটুৱেশ্যনটো চেঞ্জ হৈ যায়। তুমি ইয়াতে মোক পক্সো আইনৰ বিষয়ে মোৰ অডিয়েঞ্চক অকণমান বুজাবা নেকি? এইটো একদম মানে ফেক্টুৱেল কথা, ডেটা আছে, য'ত মানে নিজৰ পৰিয়ালৰ মানুহ বা চিনাকি মানুহে মলেষ্ট কৰে বা ৰেপ কৰে বা অবিউজ কৰে। এখন গাঁৱত ওচৰা ওচৰি ঘৰৰ প্ৰতিটো ঘৰতে এজনী ছোৱালী আছে যাৰ বাল্য বিবাহ হৈছে, আৰু চব ছোৱালী বয়সটো হ'ব, এভাৰেজ এজটো হ'ব 14-15 years, আৰু চব বাচ্চা থাকা। চ' তাহাঁতি 14 বছৰতে যদি বাচ্চা আছে, ডেট মিনছ তাহাঁতি বিয়া কেতিয়া হয়। আমাৰ অসমত খুব এতিয়া মানে ট্ৰেণ্ডিং বুলি ক'লেও ভুল নহয়, কিবা এবছৰ 1.5 বছৰৰ পৰা চলি আহিছে বাল্য বিবাহ। আমি প্ৰথমটোতো হ'ল আমি প্ৰিভেনশ্যনত ফ'কাছ কৰোঁ। প্ৰিভেনশ্যন মানে বিবাহখন যাতে নহয়। ছোৱালীগৰাকীক লৈ গৈছে ট্ৰেফিক কৰি, তাইক বিয়া দিছে কাৰোবাৰ লগত, ধৰা গুৰগাঁও, হাৰিয়ানা, এইবিলাক ঠাই যিবিলাক বৰ্ডাৰিং এৰিয়াজ কিছুমান আছে, দিল্লী বৰ্ডাৰ, গুৰগাঁও। মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চেছত দেখিছোঁ পেৰেণ্টছক এডুকেট কৰাটো বিৰাটেই দৰকাৰ। এনেকুৱাও হৈছে, মই নিজ চকুৰে দেখিছোঁ, একেবাৰে এটা ইনফৰমেশ্যন পাইছোঁ, মই গৈছোঁ তাতে, কেছটো বোলে চাইল্ড মেৰেজৰ কেছ হয়, ছোৱালীজনী ঘৰত গৈ ধৰিব পৰা নাই কোনজনী ভিক্টিম হয়, বিকজ মাক আৰু জীয়েক বয়স অলমষ্ট ইকুইভেলেণ্ট, মানে কম বয়সৰ মাকজনীও। আল্টিমেটলি মানি ইজ দ্য স্কেৰচিটি, যাৰ কাৰণে মানুহে এনেকুৱা ধৰণৰ ষ্টেপছ ল'বলৈ বাধ্য হয়। স্বাগতম জনাইছোঁ এটা নতুন পডকাষ্টৰ মজিয়ালৈ, টক আনফিল্টাৰ্ড অসমীয়া পডকাষ্ট। মই কৃষ্ণাক্ষী আহিছোঁ আন এজন অতিথিৰ সৈতে আজি, আৰু আজি যিগৰাকী অতিথি আহিছে তেখেত এটা স্বেচ্ছাসেৱী অৰ্গেনাইজেশ্যনৰ কাৰ্যবাহী সঞ্চালিকা, আৰু তেখেতে যথেষ্ট সামাজিক ইছ্যুজত লৈ পেলাই সামাজিকভাৱে কাম কৰি আহিছে। আৰু আজি যিখিনি কথা আমি আপোনালোকৰ মাজলৈ আনিম হয়তো শিহৰণকাৰী হ'ব, কাৰণ এইবোৰ কথা সচৰাচৰ আমি নিউজত দেখা পাওঁ, আৰু কেতিয়াও অনুভৱ কৰিব চেষ্টাও কৰা নাই যে য়েছ এনেকুৱা ধৰণৰ কেছ হয় নেকি বাৰু। আৰু সেইবিলাক যিবোৰ কথা বা ঘটনা আমি দেখি আহিছোঁ, সেইবোৰ আমি হয়তো কেতিয়াবা আলোচনা কৰিব আনকি ভয় খাওঁ। ভাবি চাওক, আজি সেই প্ৰতিটো বস্তু হয়তো আমি এই পডকাষ্টটোৰ মজিয়াত আলোচনা কৰিম, আৰু এই পডকাষ্টটো শেষলৈ চাব। চ' প্লিজ ৱেলকাম প্ৰেৰণা চাংকাকতি। হাই প্ৰেৰণা। হাই, থেংক ইউ ফৰ কলিং মি। কেনেকুৱা লাগিছে? ভাল লাগিছে। আহিমকে ভাবি আছিলোঁ, কিন্তু তুমি কৈ আছিলা মানে আজি ফাইনেলি আমাৰ মানে হ'ল আৰু কি জানানে প্ৰেৰণা, মই আপোনালোকক জনাব বিচাৰিছোঁ প্ৰেৰণা মোৰ স্কুলৰ ছিনিয়ৰ হয়। তেখেত আমাৰ ছেইণ্ট মেৰিজৰ ছিনিয়ৰে হয়, আৰু মোৰ আটাইতকৈ ভাল এইকাৰণে লাগে কাৰণ আমাৰ স্কুলৰ অলমষ্ট বহুতখিনি মানে ছিনিয়ৰ্ছ আৰু জুনিয়ৰ্ছৰ লগত মই পডকাষ্ট কৰিছোঁ, কিবা নহয় কিবা এটা সামাজিক ইছ্যু লৈ কাম কৰি আছে। কিন্তু আমাৰ স্কুলৰ অৱদান বুলি ক'লেও ভুল নহয় নে, কি কোৱা? আমাৰ মাজত মৰেল ভেলিউজ এটা সোমোৱাইছে ছেইণ্ট মেৰিজে, ডেফিনেটলি গাবই লাগিব, যিটো সত্য কথা ন। বাকী এতিয়া বৰ্তমান কেনেকুৱা চলি আছে? বৰ্তমান ভাল চলি আছে, বহুত ব্যস্ত হৈ থাকোঁ। সেইটোতো দেখোঁ বাৰু। এই আৰু এতিয়া যোৱা কেইমাহমানৰ পৰা বেছি ব্যস্ত হৈ পৰিছোঁ। কিছু নতুন প্ৰজেক্টত কাম কৰি আছোঁ এতিয়া আমি এটা ৰিচেণ্টলি বাল্য বিবাহৰ ওপৰত এটা কাম আৰম্ভ কৰিছোঁ। অকল বাল্য বিবাহ নহয়, শিশু অধিকাৰৰ ওপৰত এনেও আমি আমাৰ অনুষ্ঠানটোৱে যোৱা 28 বছৰ ধৰি কাম কৰি আছে, আৰু যোৱা কেইবছৰমানৰ পৰা ময়ো লাগি আছোঁ। আৰু শিশু অধিকাৰটো এতিয়া মানে ইমান এটা হট টপিকৰ নিচিনা হৈছে, বিকজ তুমিও গম পাইছাই, আমি প্ৰতিদিন মানে কিবা না কিবা এনেকুৱা ধৰণৰ খবৰ বাতৰি কাকতত পাওঁ বা মিডিয়াত পাওঁ। গতিকে চব মানে তোমাৰ এনেকুৱা ধৰণৰ ঘটনা য'ত নাকি নিৰ্যাতন হৈছে, ছোৱালী এজনীৰ
ধৰ্ষণ হৈছে গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক মানে ইমান বেছি কমন হৈ গৈছে এতিয়া যে অলপ চিন্তনীয় মানে কথাটো আৰু আমি বিশেষকৈ পাওঁ এইটো আমি গম পাই থাকোঁ কিছু এইবিলাক কথা আগতে মানে ৰিপৰ্টিং নহৈছিলে এতিয়া আমাৰ অনুষ্ঠানটো একদম গ্ৰাছ ৰুটত কাম কৰে এতিয়া তোমালোকৰ অনুষ্ঠানটোৰ নামটো আৰু অকণমান ডিটেইলছ আমাক দিয়াচোন অনুষ্ঠানটোৰ নাম হ'ল অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট এইটো 1995ত আমি ৰেজিষ্টাৰ কৰিছিলোঁ আচলতে মোৰ আইতাই এইটো আৰম্ভ কৰিছিলে ডক্টৰ লিলি মজুমদাৰ বৰুৱা তেখেত লোকপ্ৰিয় গোপীনাথ বৰদলৈ কনিষ্ঠ পুত্ৰী আছিলে আচ্ছা তাৰপিছত মোৰ মা ডক্টৰ সুনীতা চাংকাকতি তেখেতে যোৱা প্ৰায় 20 বছৰ ধৰি NGOটোত জড়িত হৈ আছে মায়ে সদায় কয় মানে মোৰ 3টা ল'ৰা ছোৱালী আৰু এই NGOটো মোৰ 4 নম্বৰ ল'ৰা ছোৱালী আৰু সৰুৰ পৰাই সেনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছোঁ মাকো দেখিছোঁ কেনেধৰণে কাম কৰিছে সামাজিক মানে পৰিৱেশ এটাত ডাঙৰ হৈছোঁ মানে ছ'চিয়েল ছাৰ্ভিচটো মানে আমাৰ মই কোৱাটো ভুল নহ'ব যে অলপ DNAত মানে আহিছে হয়তো আৰু মই এনেই বহুত বছৰ মানে নাছিলোঁ অসমত বাহিৰত ওলাই গৈছিলোঁ বাহিৰত পঢ়া শুনা কৰিলোঁ তাতে চাকৰিও কৰি আছিলোঁ NGOতে কৰি আছিলোঁ মিডিয়াত আছিলোঁ ইনিচিয়েলি তাৰপিছত লাহেকৈ মই NGO ছেক্টৰলৈ মুভ কৰিলোঁ তাৰপিছত লাহেকৈ ভাবিলোঁ যে ইমান দিন অসমৰ বাহিৰত আছোঁ নিজৰ মানে মানুহখিনিৰ কাৰণে বা অসমত মই যিহেতু ডাঙৰ হোৱা বা তাতে জন্ম হোৱা গতিকে কিবা এটা মই কৰিব লাগিব সেনেকুৱা ধৰণৰ এটা ভাৱ ধাৰণা আগৰ পৰাই আছিল তেনেধৰণে মানে ডিচিশ্যন ল'লোঁ গুচি আহিলোঁ মই 2017ত মই দিল্লীৰ পৰা মুভ কৰিলোঁ গুৱাহাটীলৈ আৰু তেতিয়াৰ পৰা মই এই অৰ্গেনাইজেশ্যনটোৰ লগত জড়িত হৈ আছোঁ আমি অসমৰ বিভিন্ন জিলাত কাম কৰোঁ আমি শিশু অধিকাৰটোৰ কাৰণে কাম কৰোঁৱেই লগতে মহিলা সবলীকৰণৰ কাৰণে কাম কৰোঁ আমি স্বাস্থ্যত কাম কৰোঁ শিক্ষাৰ বিভাগত কাম কৰোঁ আৰু এনেধৰণৰ বিভিন্ন মানে ইছ্যুজ লৈ আমি কাম কৰি আছোঁ আৰু মানৱ সৰবৰাহ ইছ্যুটো লৈ আমি কাম কৰি আছোঁ মানৱ কি বুলি ক'লা হিউমেন ট্ৰেফিকিং চ' এতিয়া বৰ্তমান মই আপোনালোকক কিছুমান শিহৰণকাৰী ঘটনা শুনাব বিচাৰিছোঁ প্ৰেৰণাই নিজে মোক বহুত আগতে শ্বেয়াৰ কৰিছিল হিউমেন ট্ৰেফিকিং এটা সাংঘাতিক মানে দৃষ্টিগোচৰ টপিক বুলি ক'লেও সেয়া নহয় ন ভুল নহয় চ' এনেকুৱা ধৰণৰ ট্ৰেফিকিং তুমি মোক কৈছিলা যে বাপেকে হেনো নিজৰ জীয়েকক ধৰ্ষণ কৰাও দৃষ্টান্ত আছে আছে এনেকুৱা একচুৱেলি তুমি গৈছা মোৰ এটা আমাৰ NGOত মিৰ্জাত হয় ৰিহেবিলিটেশ্যন হোম এটা আছে নৱজীৱন তাতে আমি এনেকুৱা ধৰণৰ ছোৱালী বৰ্তমান আছে আমি মানে এনেকুৱা ধৰণে ৰেস্কিউ কৰা ছোৱালী মানে ট্ৰেফিকিংটো মানেতো কমপ্লিট এটা বেলেগ বস্তু বা ধৰ্ষণটো আমি যিটো আমি ৰেপ বুলি চবে জানো বা এবিউজ কৰে যিটো আজিকালি ইমান মানে কমন হৈ গৈছে মানে ইমান হৈ থাকে গতিকে তেনেকুৱা ঘটনা বহুত আছে তাৰমানে এতিয়া মোৰ শ্বেল্টাৰ হোমতে প্ৰায় 12-15জনীমান ছোৱালী আছে আৰু এটাটো ঘটনাৰ অলপতে যিটো আমি ৰেস্কিউ এটা কৰিছিলোঁ ৰেস্কিউ আৰু নহয় মানে ছোৱালীজনী ৰিহেবিলিটেট কৰিছিলোঁ তাইক আমাৰ NGOয়ে তাইক বম্বেৰ পৰা তাইক মানে পুলিচে ৰেস্কিউ কৰি আমাৰ NGOলৈ যোৱা বছৰ পঠাইছিলে আৰু তাৰপিছত আমি মানে লাহে ধীৰে গম পালোঁ ছোৱালীজনী একচুৱেলি তাইক ছ'চিয়েল মিডিয়াত তাৰমানে তাইক ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলে এজন ল'ৰাই প্ৰেমৰ জালত ফচাই পেলাই তাইক মানে ইয়াৰ পৰা লৈ গ'ল গুৱাহাটীৰ পৰা আৰু তাৰপিছত তাইক তাতে এটা ৰেড লাইট এৰিয়াত বিক্ৰী কৰি দিলে ব্ৰথেল এটাত চ' তাইক প্ৰষ্টিটিউট হিচাপে কাম কৰি আছিলে তাতে তাৰপিছতে পুলিচে তাইক ৰেডত তাইক তাৰ পৰা ৰেস্কিউ কৰি তেনেকৈ বাগৰি তাই আমাৰ NGOলৈ তাইক পঠিয়ালে এটা কোৰ্টৰ অৰ্ডাৰত তাই আহিলে তাৰপিছত আমি লাহে লাহে যেতিয়া কথাবিলাক গম পালোঁ তাইক সুধি কেনেকৈ তাই গ'ল তাই কোন ল'ৰা আছিল কি ডিটেইলছ বিকজ তাইৰ পৰিয়ালৰ লগত একেবাৰে সম্পৰ্ক নাছিল আৰু তাইক এনেকুৱা ধৰণে মানসিকভাৱে ল'ৰাটোৱে মানে তাইক ভয় এটা দেখাইছিল বা ভয় খুৱাই থৈছিলে বা মানে যে তাই যদি কাৰোবাক কয় তেতিয়া তাইৰ লাইফটো ৰিস্কত আছে গতিকে তাই ভয়ত আছিল মানে আমি যেতিয়া পাইছিলোঁ একেবাৰে ছোৱালীজনী মানে মেণ্টেলি মানে একদম ডিষ্টাৰ্ব বহুত কাউন্সেলিং কৰিব লগা হ'ল তাৰপিছত আমি লাহে ধীৰে গম পালোঁ যে তাইক ল'ৰাজনে মানে তাইৰ ঘৰৰ মানুহকো এটা বেলেগ এটা পিকচাৰ এটা দি থৈ দিছে মানে তাইক ঘৰৰ মানুহক পইচা সি দাবী কৰি আছিলে এডভকেট বুলি কৈ পেলাই নিজকে যে তাইক তাতে ক'ৰবাত মানে ক'ৰবাত ফচি গৈছে পইচা লাগে তাইক উলিয়াবলৈ এনেকুৱা ধৰণে মানে তাৰপিছত লাহে লাহে আমি যেতিয়া কথাবিলাক গম পালোঁ
আমি পুলিচত কেছ মানে FIR ৰেজিষ্টাৰ কৰালোঁ। FIR ৰেজিষ্টাৰ কৰা 2 মাহমান বিশেষ আমি মানে কেছটোত একো আগ নাবাঢ়িলে কাৰণে আমি CIDলৈ লিখিলোঁ চিঠি এখন। তাৰপিছত তেওঁলোকেও অলপ কেছটোত জোৰ দিলে। দিয়াৰ পাছত আমি এটা মানে প্লেন এটা কৰিলোঁ, ল'ৰাজনক কণ্টেক্ট কৰিলোঁ, বিকজ ল'ৰাজন আকৌ অসমৰে ল'ৰা দেই, সি বম্বেত থাকে ল'ৰাজন। আৰু তাইক মানে তাইৰ নিচিনা হয়তো আমি সন্দেহ কৰিছোঁ তাইৰ নিচিনা বেলেগ ছোৱালীকো সি এনেকে একেটাই চিটুৱেশ্যন কৰাইছে। আৰু তাইও আমাক কৈছে যে সি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ছোৱালীৰ লগত তাৰ ৰিলেশ্যন আছে, এনেকে লৈ যায়। গতিকে তেনেকে আমি মানে সেই তাইক আমি মেণ্টেলি প্ৰিপেয়াৰ কৰিলোঁ কাউন্সিলিং কৰি যে তাই যদি যিটো কষ্ট, মানসিক শাৰীৰিক কষ্ট তাই পালে বা মাক বাপেকৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল তাই, সেই কষ্টটো মানে তাই হেৰিটো ওলাব লাগিব। তাইক যোনটো মানুহে তাইৰ বিশ্বাস লৈ পেলাই তাইক এনেকুৱা এটা বাটত ঠেলি দিলে, ইমান অন্ধকাৰ এখন পৃথিৱীত, গতিকে তাইক আমি বহুত মনৰ সাহস দিব লগা হ'ল। তাৰপিছত ইভেঞ্চুৱেলি আমি পুলিচৰ লগত কথা পাতিলোঁ, বিকজ ল'ৰাক থাকে বম্বেত, তাৰ লগত কোনো ধৰণৰ কণ্টেক্ট নাছিলে। গতিকে ফেচবুকত আমি মানে কিবা কায়দা কৰি পেলাই তাৰ নম্বৰ উলিয়াই তাক কণ্টেক্ট কৰি তাইৰ হতুৱাই, মানে তাইৰ অবভিয়াছলি তাইৰ কনচেণ্ট আছিলে, বিকজ তাই মনত এইটো সিদ্ধান্ত ল'লে যে মই শাস্তি দিবই লাগিব, কিয় মোৰ নিচিনা কিমান ছোৱালী নহ'লে জীৱন আছে তাতে, আৰু অসমৰ ছোৱালীও আছে বুলি তাই আমাক কৈছিলে মানে যেতিয়া আমি কথা পাতো তাইৰ লগত। সেই মানে ব্ৰথেলবিলাকত ৱেষ্ট বেংগলৰ পৰা বহুত মহিলা আছে, আৰু মহিলা মানে অকল ছোৱালী নহয়, মানে ল'ৰা ছোৱালী সন্তান সহ মহিলা মানে ল'ৰা ছোৱালী থাকা। আৰু তাইক সোধোতে তাই কয় যে বেছিভাগ মানে পইচাৰ কাৰণে বা এনেকে নিজৰ হাজবেণ্ডে ইনফেক্ট বিক্ৰী কৰি দিছে, ল'ৰা ছোৱালী আছে কিন্তু ঘৰত থৈ আহিছে, এনেকুৱা ধৰণে। আমি আগতেও এনেকুৱা পাইছোঁ, নোপোৱা নহয়, অসমৰ পৰা এনেকুৱা বিবাহিত মহিলা মানে ল'ৰা ছোৱালী থকা মহিলাও এনেকে আমিও আগতেও পাইছোঁ। ইতিমধ্যে তাইৰ এইটো ঘটনাত আমি তেনেকে ধৰণে ল'ৰাজনক আমি ট্ৰেপ কৰি পেলাই সি মানে তাইক ফোনত আমি যোগাযোগ কৰালোঁ তাইৰ লগত, আৰু তাই মানে তাক এইটো বিশ্বাস দিয়ালে যে তাই দ্বিতীয়বাৰ আকৌ বম্বে যাবলৈ মানে ইচ্ছা কৰিছে, এটা মানে প্লেন কৰিছে। আৰু ট্ৰেপটো এইটো কাৰণেই হ'ল, আৰু এনেকেই ট্ৰেফিকাৰ্ছবিলাকে ট্ৰেপ কৰে। আমি অভিজ্ঞতাৰ পৰা কৈছোঁ, মই যিমান পাইছোঁ আজিলৈকে আমি ট্ৰেফিকিং কেছ, প্ৰতিটো কেছত এটাই ডাঙৰ ইছ্যু হয় মানে দৰিদ্ৰতা, আৰু দ্বিতীয় হ'ল লুকিং ফৰ এ বেটাৰ লাইফ। চবেই ভাল জীৱন এটা বিচাৰে, গতিকে এইটো আমি ভাল জীৱন বিচৰাটো কাৰো অপৰাধ হ'ব নোৱাৰে। আৰু এই ছোৱালীজনী একদম দৰিদ্ৰ ফেমিলি বুলি কোৱাটো ভুল নহ'ব, একদম দুখীয়া ঘৰৰ ছোৱালী, মাকে মানুহৰ ঘৰত কাম কৰি উপাৰ্জন কৰে। গতিকে তাই হয়তো কিবা এটা ভাল জীৱনৰ আশা কৰি পেলাই তাই ল'ৰা এটাৰ ওপৰত বিশ্বাস কৰি গ'ল। গতিকে তেনেকে আমি ল'ৰাজনক যেতিয়া মানে কণ্টেক্ট কৰি পেলাই তাক কোৱা গ'ল, তাই ক'লে যে মই দ্বিতীয়বাৰ যাব বিচাৰিছোঁ, মোৰ পইচা লাগে মোক। গতিকে সি তাইক নিবলৈ আহিলে। ঠিক যেতিয়া নিব আহিছে ইতিমধ্যে আমি তাক ট্ৰেপ কৰি পেলাই তাক মানে আমি বশিষ্ঠত আমি তাক এৰেষ্ট কৰালোঁ। গোটেই অভিযানটোত আমিও আছিলোঁ, মই আছিলোঁ, নিজে আছিলোঁ। আৰু তাই বহুত সাহস কৰিছে, বিকজ যথেষ্ট এটা সাহস লাগিব তাই বিকজ তাই অকলে ল'ৰাজনক মানে প্ৰথমতেতো তাই প্ৰতাৰিত, তাৰ উপৰি তাইক ঠগাই পেলাই তেনে জেগাত বিক্ৰী কৰি দিয়া হ'ল। তাৰপিছত আহি যেতিয়া ইমানখিনি সাহস গেডাৰ কৰিলে, তোমালোককো ক'ব লাগিব এই কথাটোত। আৰু নহয়, এতিয়া মানে এনেকুৱা বিশেষকৈ আমি যিটো দেখিছোঁ ট্ৰেফিকিঙত, যদি স্পেচিয়েলি ফ্লেছ ট্ৰেড বুলি আমি যিটো কওঁ, বা মানে ব্ৰথেলছবিলাকত কাম কৰে, যেতিয়া ৰেস্কিউ হয় বা আহে উভতি, পৰিয়ালবিলাকে বহুতবাৰ একচেপ্ট কৰিব নিবিচাৰে ছোৱালীবিলাকক বা মহিলাখিনি। গতিকে আমাৰ NGOটোৱে তাতে ষ্টেপ ইন কৰে। আমি তেনেকুৱা ধৰণৰ ছোৱালীক এই কাউন্সিলিংটো দিওঁ, লগতে ফেমিলিকো কাউন্সিলিং দিওঁ। এই কেছটোতো আমি মাক বাপেককো কাউন্সিলিং দিব লগা হ'ল, তেওঁলোকক বুজাবলগীয়া হ'ল যে তাই হয়তো কিবা এটা ভুল কৰিছিলে, কিন্তু তাই সেইটো অনুতপ্ত, মানে তাই বুজি পালে, ৰিয়েলাইজ কৰিলে। কিন্তু তাই কপাল ভাল যে আমি পালোঁ তাইক, বা আমি কেছটো পাৰ্চু কৰিলোঁ। নহ'লে এনেকুৱা ধৰণে কিমান ছোৱালী আছে নিজে হয়তো জীৱনে ত্যাগ কৰি দিছে, নিজৰ জীৱন ত্যাগ কৰিছে, বা উভতি আহিবলৈ ইচ্ছা হয়তো কৰে, কিন্তু সমাজত কি বুলি ক'ব। আৰু আল্টিমেটলি তাহাঁতক ভাইলেট কৰে ন, তাহাঁতক। এতিয়া কোনোবাই যদি, এতিয়া বহুতবাৰ এনেকুৱা হয়, আমি এনেকুৱা কেছ পাওঁ, যেতিয়া ইনফৰমেশ্যন পাওঁ, আমি পৰিয়ালটোক সাহস দিওঁ, মানে যে আপোনালোকে থানাত এটা কেছ এটা দিয়ক, বা এটা এজাহাৰ এখন দিয়ক। কেতিয়াবা FIR বিলাকো ৰেজিষ্টাৰ কৰাব নোখোজে। বেছিভাগ কাৰণ হ'ল আৰক্ষীৰ মানে বিষয়া কয় যে নিজে পঠাইছিলি, তহঁতি নিজে পঠাইছ, তহঁতিয়ে পইচাৰ কাৰণে পঠিয়াইছিলি, বা নিজৰ উইলত গৈছে। বাট সেইটো এটা ভুল ধাৰণা। উইলত যাব পাৰে কোনোবাই,
কিন্তু ভায়োলেট যে হৈছে ডেট ইজ নো বডি ইজ ৰাইট, কোনেও কাকো ভায়োলেট কৰিব নোৱাৰে, ডেট ইজ এগেইনষ্ট দ্য কনষ্টিটিউশ্যন। গতিকে সেইবিলাক বস্তু ঘটনা যিবিলাক আমি পাওঁ মানে ময়ো যেতিয়া অসমত নাছিলোঁ, মানে ইমান বছৰ বাহিৰত আছিলোঁ, মই নিজেই যেতিয়া আহি পেলাই ইয়াত কাম কৰা আৰম্ভ কৰিলোঁ, তেতিয়া মই নিজেই মানে ফিল কৰিছোঁ যে সঁচাকৈ আমাৰ সমাজত এনেকুৱা এই ঘটনাবিলাক যে ঘটি আছে, আমি মানে সপোনত নাভাবা কিছুমান ঘটনা মানে মানে মই যদি আৰম্ভ কৰোঁ এটা এটাকৈ মানে গোটেই আজি ৰাতিয়ে পোৱাই যাব। মানে কথাটো চাব গ'লে ধৰা তুমি মই আমি ঘৰতে বহি ধৰা টিভিটো অন কৰিলোঁ, অন কৰি আমি নিউজতে দেখা পালোঁ ইছ ৰাম বৰ বেয়া লাগিল দেই বুলি কৈ আমি তাতেই বন্ধ কৰি আমি ভাত পানী খাই ৰাতি শুই যাওঁ। কিন্তু এনেকুৱা ঘটনা যি মানুহে জীয়াইছে, যাৰ জীৱনৰ লগত এনেকুৱা ঘটনা হৈছে, তেওঁলোকেহে হয়তো অনুভৱ কৰিব পাৰে যে আচলতেনো কেনেকুৱা। কাৰণ মহিলাসকলে কিছুমান ক্ষেত্ৰত বহুত নাইভ, বহুত বুৰ্বক, কিছুমান ক্ষেত্ৰত কিছু ভিতৰুৱা অঞ্চলৰ মই কথা কৈছোঁ আজি। কাৰণ তেওঁলোকে ভাবে ভাল জীৱন এটা কটাব পাৰিম, পিতৃ মাতৃ হয়তো দৰিদ্ৰতাত গ'ল, ভাল জীৱনৰ আশা কৰি প্ৰেমত পৰে, ল'ৰাই চল চক্ৰান্ত খেলি লাষ্টত এনেকুৱা ধৰণৰ প্ৰতাৰিত কৰি ক'ৰবাত হয়তো বিক্ৰী কৰে, বেচা কিনা কৰে। চাব গ'লে নাৰীৰ জীৱনটো ক'ৰবাত ইমান দুখ লাগে যে বেচা কিনাৰ আহিলা হৈ পৰিছে। সেই বস্তুটো ভাবিলে হয়তো ক'ৰবাত শিহৰণকাৰী এটা মানে অনুভৱ হয় যে ক'ত মহিলাৰ স্থান আজি, আমি ক'ত দুৰ্গা পূজা কৰোঁ, আমি ক'ত 10খন হাত থকা এগৰাকী মাক পূজা কৰোঁ, আৰু ক'ত আমি সন্মান দিছোঁ নে। তাতকৈও দুখৰ কথা, তাতোতকৈও দুখৰ কথা যেতিয়া সেই ছোৱালীসকল উভতি আহে যে মোৰ মা দেউতাই মোক ইমানখিনি দুখ হোৱাৰ পিছত হয়তো মোক আঁকোৱালি ল'ব, বাট দুখৰ কথা এইটোৱে যে তেওঁলোকেও হয়তো আঁকোৱালি নলয়, য'ত হয়তো তোমালোকে আজি এইটো এটা পুণ্যৰ কাম কৰি আছা। এতিয়া আমি চাব গ'লে তুমি যে মোক মই এই কথাটো ৰাইজৰ মাজত এইকাৰণে আনিব বিচাৰিছোঁ কাৰণ এই ঘটনাটো হয়তো চকুত পেলোৱাটো ইম্পৰ্টেণ্ট যে কিছু ক্ষেত্ৰত পিতৃয়ে যে ছোৱালীকো মানে এনেকুৱা ধৰণৰ ধৰ্ষণ কৰে, সেইবোৰৰ ওপৰত তুমি কি ক'বা? বিৰাট দুখ লাগে, বিৰাট বেয়া লাগে। এনেকুৱা কেছ এটা আছে, লাইভ কেছ এটা আছে আমাৰ লগত এতিয়া। তাই নিজৰ বাপেকে তাইক ৰেপ কৰি আছিলে বহুত বছৰ, একদম সৰু আছিল তাই। তাইৰ বয়স কিমান মান হ'ব? এতিয়া তাই 16 হৈছে, আৰু তাইক আমি যেতিয়া পাইছিলোঁ তাই প্ৰায় 13 বছৰমান হৈছিলে। গতিকে খুব সম্ভৱ ঘটনাটো তাই মানে পিউবাৰ্টি এটেণ্ড কৰাৰ পাছতে হৈছে, আৰু দুখীয়া ঘৰৰ ছোৱালী, ট্ৰাইবেল ছোৱালী হয় দেই। আৰু তাই বহুত দিন গম পোৱা নাই যে তাই প্ৰেগনেণ্ট। গতিকে স্কুলত গৈ আছিল, কণ্টিনিউ কৰি আছিল। স্কুলত তাই কথা বতৰা নাপাতে, মানে তাইক যোনখন গাঁৱৰ হয় তাই তাতে এখন স্কুলত তাই পঢ়ি আছিলে। টিচাৰ্ছসকলে অলপ সন্দেহ কৰিলে যে তাই ইমান মন মাৰি থাকে ছোৱালীজনী, কিবা এটা হৈছে তাইৰ লগত। তাৰপিছত তেওঁলোকে যেতিয়া কথা পাতিলে তাইক মানে কওঁতে সুধোতে তাইক ঘটনাখিনি ক'লে। তেওঁলোকে খুব ভয় খালে। খোৱাৰ কাৰণে তেওঁলোকে ইমিডিয়েটলি চাইল্ড লাইনক খবৰ দিলে, আৰু সেই সময়ত মানে যোনটো অঞ্চলত পৰা তাইক আমি উদ্ধাৰ কৰিছোঁ, আমাৰ এটা চাইল্ড লাইন ইউনিট তাতে চলি আছিলে। গতিকে গোটেই মোৰ চাইল্ড লাইনৰ টিম মেম্বাৰ্ছে গৈ পেলাই ছোৱালীজনীক ৰেস্কিউ কৰি আনি পেলাই তাৰপিছতে আমাৰ তাত গতাই দিয়া গ'ল, মানে আমাৰ NGO তাইৰ কেছটো গতাই দিয়া গ'ল। গোটেই কেছটো আমিয়ে গোটেই মানে ফ'ল' কৰি আছিলোঁ। আৰু ইতিমধ্যে তাইক যেতিয়া আমি পাইছোঁ, মানে তাই একো খোৱা বোৱা কৰিব নিবিচাৰে, মন মাৰি থাকে। ইফালে তাৰমানে দুৰ্ভাগ্যজনক যে তাইৰ নিজৰ মাক, বায়'লজিকেল মাকজনীও অসুস্থ। মানুহগৰাকীয়ে একো গম পোৱা নাই, মাকে গম নাপায়, মেণ্টেলি তেখেত ষ্টেবল নহয়। আৰু তাই একদম সৰু ভায়েক এটা আছে, তাইতকৈ বেছি বয়সো সৰু নহয়, 2-3 বছৰ সৰু। গতিকে তাইৰ কথাখিনি মানে যেতিয়া আমি তাইক পাইছোঁ যিটো অৱস্থা, তাই মানে 7 months মান হৈছে, তাই গৰ্ভৱতী, এণ্ড শ্বি ৱাজ জাষ্ট 13 years old। তাৰপিছত এতিয়া আমি ডক্টৰক কনচাল্ট কৰোঁতে ডক্টৰে কৈছে এতিয়াতো এইটো ষ্টেজত তাইক একেবাৰে আমি এবৰ্চন কৰিব সম্ভৱ নহয়, শ্বি হেজ টু প্ৰচিড উইথ হাৰ ডেলিভাৰী। তাৰপিছতে তাইক মানে আমি কেনেকৈ হেণ্ডেল কৰোঁ। 13 বছৰীয়া ছোৱালী, তাতে গৰ্ভৱতী, তাতে নিজৰ পিতৃৰ সন্তান পেটত, মানে তাইৰ নিজৰ বাপেকৰ। তাৰপিছত বাপেকজন ইতিমধ্যে এৰেষ্ট হৈছে, তেওঁ গৈছে জেলত। তাৰপিছত তাইক আমি কেনেকৈ হেণ্ডেল কৰোঁ, তাতে আমাৰ চেলেঞ্জটো আহিলে। বহুত মানে যত্ন কৰি তাইক আমি ৰাখিব লগা হৈছে। আৰু যিহেতু বডিত চেঞ্জ হৈছে, তাই নিজে গম পাইছে কিবা এটা হৈছে, কিন্তু তাই বুজাব নোৱাৰে। তাইক চম্ভালিব তোমালোকে যথেষ্ট মানে কষ্ট কৰিব লগা হৈছে। তাইক যে আমি সহায় কৰিব পৰা নাই সেইটো দেখি আমাৰ বেয়া লাগে। তাৰপিছত তাইক বহুত কাউন্সেলিং, বহুত যত্ন ল'ব লগা হ'ল, বিকজ তাই বহুত দুৰ্বল আছিলে, ফিজিকেলিও তাই বিৰাট উইক। তাৰপিছতে তাইক আমি GMCHত মানে ডেলিভাৰীটো কৰালোঁ 2 মাহ পাছত, আৰু ল'ৰা এটা জন্ম হ'ল তাইৰ।
আৰু এতিয়া জন্ম হোৱাৰ লগে লগে মানে বাচ্ছাটোকতো আমি আঁতৰাই নিব নোৱাৰো মাকৰ গৰ্ভৰ পৰা ওলাই অনা বাচ্ছাটোক লগালগ আমি এনেকে দি দিব কাৰণ দুগ্ধপানৰ কথা আছে একজেক্টলি গতিকে বাচ্ছাটোক আমি মানে লৈ আহিব লগা হ'ল তাইৰ লগতে আমি ৰাখিলো কিছুদিন তাই বাৰু মাতৃত্বৰ অনুভৱ কৰিছে নে নাই অকণমানি ছোৱালীজনী তাই মানে কেনেকুৱা কনফ্লিক্ট এটা বাচ্ছাটোক তাই মৰমো কৰে কিন্তু এট দ্য ছেম টাইম তাই কান্দি থাকে কান্দি আমাক কয় মোক নালাগে লৈ যোৱা ইমান বেয়া লাগিছে শুনি যে নিজৰ পিতৃৰ সন্তান চাব গ'লে চিবলিংছ হ'ব লাগিছিলে তাৰপিছতে বহুত আমি তাইক মানে বুজাই কি ধৰণে বুজাম কেনেকে বুজাম সেইটোত আমাৰ মানে অসুবিধা হৈছিলে তাৰপিছত প্ৰায় 1 মাহমান বাচ্ছাটোক আমি ৰাখিলো তাইৰ লগত ৰাখি পেলাই খোৱা বোৱা তাইৰ বহুত যত্ন ল'লো তাইৰ বাচ্ছাটোৰো ল'ব বিকজ ইনিচিয়েলি অলপ বাচ্ছাটো দুৰ্বল আছিল বিকজ ইমান কম বয়সত হৈছে বাচ্ছা এটা মাকৰো মানে নিউট্ৰিশ্যন লেভেলটো তেতিয়া বহুত কম আছিল বিকজ তাইক আমি পোৱাও বেছি দিন হোৱা নাছিল গতিকে ইভেঞ্চুৱেলি বাচ্ছাটো জন্ম হোৱাৰ পাছত আমি এডপশ্যনত পঠিয়াই দিলো আৰু আছে আজিও তাই আমাৰ লগত আছে বিকজ তাইৰ মাকো মানে ঘটনাটো হোৱা প্ৰায় বোধ কৰোঁ 2 বছৰমান পাছত আমি গম পালো মাকো ঢুকালে গতিকে তাইৰ নিজৰ বুলিবলৈ কোনো নাই এক্সেপ্ট তাইৰ সৰু ভায়েক আৰু ভায়েকজনকো আমি চেষ্টা কৰিছিলো মানে তাৰ সেই পৰিৱেশটোৰ পৰা উলিয়াই আনিবলৈ বিকজ বাপেকজনক তাহাঁতৰে মানে ভায়েকজনক ৰিলেটিভ এজনী মানে চাই আছিলে আৰু আমি যোৱা বছৰ গম পালো ল'ৰাজনক মানে মানে লৈ আনি এতিয়া বেলেগ এটা অৰ্ফেনেজত ৰাখি থৈছে আৰু তাই ইতিমধ্যে বহুতখিনি ভাল হৈছে ৰিকভাৰ কৰিছে বাট ৰিকভাৰ ইজ আ প্ৰচেছ এতিয়া মানে সময় লাগিব সময় হিল কৰে বুলি যে কয় ন একদম এতিয়া আমাৰ নৱজীৱনত তুমি গৈছ বৰ ধুনীয়া পৰিৱেশ মই আপোনালোকক আজি শ্বেয়াৰ কৰিব বিচাৰিছো প্ৰেৰণাহঁতৰ যিটো নৱজীৱন NGO যিটো স্বেচ্ছাসেৱী অৰ্গেনাইজেশ্যন আছে মিৰ্জাত আছে ন মিৰ্জাৰ পৰা ভিতৰত অকণমান সোমাব লাগে গৰিহাট বুলি কয় গৰিহাট মই যেতিয়া গৈছিলো বিশ্বাস কৰক তাতে যিসকল মহিলা আছে ছোৱালী আছে ইমান মোক আতুম টুকাৰি তেওঁলোকে আগুৱাই আনিছে মোক আঁকোৱালি লৈছে এইখিনি সময়ত আমি কথা পাতিছোঁ তাৰ উপৰি মোৰ কাৰণে খোৱা বোৱা মানে সঁচাকৈ ডেট ৱাজ দ্য বেষ্ট ডে দেই ইমান ধুনীয়া আৰু ইনফেক্ট আপোনালোকেও যদি বিচাৰে যে গৈ অকণমান টাইম স্পেণ্ড কৰিব খোজে বা নিজৰ জন্মদিন তেওঁলোকৰ সৈতে যদি অতিবাহিত কৰিম বুলি ভাবে মই ডেছক্ৰিপশ্যন বক্সত দি দিম ফোন নম্বৰটো ইনফেক্ট আপোনালোকে যদি অকণমানো কিবা ডনেট কৰিম বুলিও ভাবে যে এই ছোৱালীসকল য'ত ইমান দুৰ্ভগীয়া ছোৱালী যোনে হয়তো ইমানখিনি জীৱনত হয়তো দুখ দেখিছে তেওঁলোকক যদি অকণমানো আপোনালোকে সহায়ৰ হাত আগবঢ়াওঁ বুলি ভাবে প্লিজ ডেছক্ৰিপশ্যন বক্সত গৈ এবাৰ হ'লেও প্ৰেৰণা চাংকাকতিৰ লগত কথা পাতক তেখেতৰ সৈতে এবাৰ যাওক NGOটো চায়ো আহক সেই ছোৱালীসকলৰ মুখত এটা হাঁহি বিলাব চেষ্টা কৰক মই তাতেই নথৈ আনন্দিত হ'ম আৰু একো নকৰিলেও এটলিষ্ট নিজৰ জন্মদিনটো হ'লেও তেওঁলোকৰ লগত ট্ৰাই কৰক স্পেণ্ড কৰিবলৈ কাৰণ মই দেখিছিলোঁ জানা প্ৰেৰণা ইমান তাহাঁতি হেপ্পী হৈছিলে আৰু মানুহ যোৱা বুলি গম পালে তাহাঁতি মেখেলা চাদৰ পিন্ধি মানে আৰু ইনফেক্ট গান গাইছে নাচিছে সেইদিনাখন মোৰ মানে কিবা নিজে যে মই টিচাৰ আৰু সিহঁতি ষ্টুডেণ্টছ মোক টিচাৰ্ছ ডেৰ নিচিনা সিহঁতি মানে ফিল কৰাইছিলে বৰ ধুনীয়া পৰিৱেশ ক'ব লাগিব মানে প্ৰতিজনী ছোৱালী তুমি তাত লগ পাইছা এতিয়া আৰু মানে আহিয়ে থাকে ছোৱালী এনেকে আমি পাই থাকো মানে আমাৰ তাত ৰাখিবলৈ পঠিয়াই বা আমি তেওঁলোকৰ যত্ন লওঁ স্কুলত তাত পঢ়াওঁ তাহাঁতি নাচ গান ধেমালি কৰে আৰু তোমালোকে ইনফেক্ট ইয়াকে পাতিও থাকো প্ৰগ্ৰেম চিটি চেণ্টাৰতো সৰু হেণ্ডমেড তাহাঁতৰ জুৱেলাৰী বনাই সেইবোৰ আমিও কিনিছিলো আৰু তেনেকেই তোমালোকে হয়তো ফাণ্ড ৰেইজিং কৰা আৰু মানে হাতৰ বিদ্যা তাহাঁতক আমি যিখিনি শিকাওঁ মানে প্ৰশিক্ষণ আমি যিখিনি দিওঁ হাতৰ কাম শিকি আছে তাহাঁতি বিউটি পাৰ্লাৰ ট্ৰেইনিং লয় তাহাঁতি চিলাই তিলাই কৰিব পাৰে আৰু খুব লক্ষী ছোৱালীকেইজনী প্ৰতিজনী ছোৱালী আৰু তুমি আচৰিত হবা মানে এসপ্তাহ থাকি পেলাই তাত যিটো পৰিৱৰ্তন হয় কিয় মই যেনেকে ক'লো ঘটনা মানে ইমান আছে প্ৰতিজনী ছোৱালীৰ এটা এটা কাহিনী মানে এই অলপতে এজনী ছোৱালী আহিছিল তাই মানে মাক বাপেক নথকা ছোৱালী আইতাকে তাইক ডাঙৰ কৰা আৰু তাই এটা ল'ৰা ভাল পালে তাই আগেন 16 বছৰীয়া ছোৱালীজনী গতিকে তাই 2-3 বছৰ আগতে এজন ল'ৰাই তাইক মানে হয়তো অলপ মৰম কৰিছিলে বা তাই মৰম দেখাইছিলে তাই ভাল লাগিলে তাই পলাই পেলাই গুচি গ'ল ল'ৰাজনৰ লগত এইটো কামৰূপ মই যি দুটা ঘটনা ক'লো ইয়াৰ আগৰ ঘটনাটো এইটো কামৰূপ দক্ষিণ কামৰূপৰ মানে ঘটনা ৰুৰেলৰ ঘটনা হয় এই ঘটনাটো যিটো মই এতিয়া ক'বলৈ ওলাইছো এইটো সেইফালৰে ঘটনা পলাশবাৰী মানে কাহিনী এইটো তাৰে গতিকে
এই ছোৱালীজনীও এনেকে মানে মানে পলাই গ'ল ল'ৰাটোৰ লগত, তাই নিজে সৰু বহুত, তাৰপিছত ল'ৰাজনৰ লগত 2 বছৰমান থাকিলে। শাহুৱেকে মানে এইটো চাব গ'লে শাহুৱেক বুলি কিয় কৈছো, এখন একেলগে যিহেতু ল'ৰা আৰু ছোৱালী আছে একেলগে, এইটো বাল্য বিবাহ একদম মানে চাইল্ড মেৰিজ। তাইৰ বয়স কিমান ছোৱালীজনী? তাই এতিয়া 16 বছৰ, গতিকে তাই যদি 2 বছৰ আগতে পলাই গৈছিলে, তাৰমানে 13-14 আছিলে, তাই একেলগে আছিলে মানে। আৰু এতিয়া তুমি ভাবা পলাশবাৰী আমাৰ গুৱাহাটীৰ পৰা কিমানো দূৰ, একেবাৰে ওচৰ, তোমাৰ 1 ঘণ্টামানৰ ৰাস্তা। গতিকে পলাশবাৰীৰ নিচিনা ঠাইত এনেকুৱা যদি ঘটনা হয়, মই মানে যিটো কৈ আছো এতিয়া কাহিনীত, কিমান ঘটনা তুমি বাল্য বিবাহ বুলি যিটো কৈ আছো, এতিয়া আমাৰ চৰকাৰে যিটো গুহাৰি দি আছে বাল্য বিবাহ বুলি, আৰু আমিও যিটো কৰি আছো এতিয়া এইটো ইছ্যুত মানে বহুত কাম কৰি আছো। এই ঘটনা পাতে যিবিলাক কেছ ধৰা ৰিপৰ্ট হোৱা নাই বা হৈ আছে, ৰিপৰ্ট হোৱাটোতো ৰিপৰ্টিং ইজ ওৱান পাৰ্ট, বাট কেনেকে ভায়লেট হৈ আছে ছোৱালীবিলাক, কিয় বিয়া হৈ আছে, কিয় পলাই গৈ আছে ল'ৰাৰ লগত, মানে সেইটো বস্তু অলপ চিন্তাৰ বিষয়। আৰু ল'ৰাটো কিমান মান বয়সৰ? ল'ৰাটো বেছি বয়স নহয়, তাৰো বোধ কৰো সি 22-23 বছৰীয়া ল'ৰা। আৰু ছোৱালীজনী মৰম চেনেহ, আইতাকে এতিয়া তাইক সেই যিহেতু পিতৃ মাতৃ অৱহেলিত, একজেক্টলি, আৰু সেই মানে চিকিউৰিটিটো নাই, গতিকে সেই ল'ৰাজনে হয়তো সেই চিকিউৰিটিটো প্ৰভাইড কৰিছে, কিন্তু আগেন তাইক তাতে অত্যাচাৰ কৰে, শাহুৱেকে মাৰধৰ কৰে, তাইক বোলে টৰ্চাৰ কৰে। আমি যেতিয়া তাইক পালো, তাইৰ কেছটো যেতিয়া আমালৈ আহিলে, আমি যেতিয়া তাইৰ ডকুমেণ্টছবিলাক চেক কৰিছো, তাইৰ মেডিকেল ৰেকৰ্ড যিখিনি আৰু তাইৰ লগত আহিছে, চাইকেট্ৰিক ট্ৰিটমেণ্ট লৈ আছিলে তাই, বুজিছা। চাইকেট্ৰিক ট্ৰিটমেণ্ট মানে শ্বি ৱাজ গিভেন প্ৰেছক্ৰিপশ্যন ফৰ মেণ্টেল প্ৰব্লেমছ। আমি যেতিয়া ছোৱালীজনীক পাইছো, দেখিতো মুঠেই লগা নাই যে তাইৰ মেণ্টেল ইছ্যুজ আছে। আৰু তেওঁলোকক যেতিয়া মানে যোনে খবৰটো আমাক দিছিলে এই কেছটোৰ বিষয়ে, তেওঁলোকেও একো গম নাপায়। গতিকে এইটো এটা মানে ৰহস্যজনক। ইনিচিয়েলি আমি ভাবিছো যে তাই মেণ্টেল, যদি প্ৰেছক্ৰিপশ্যন আছে তাইৰ, ডেট মিনছ তাই কিবা মেণ্টেল ইছ্যুজ আছে, হয়তো চাইকেট্ৰিক মেডিচিনছ খাই আছে। তাৰপিছত লাহে লাহে কথাবিলাক যেতিয়া তাইৰ পৰা ওলালো, আমি গম পালো খুব মৰম লগা ছোৱালী, খুব হাঁহিমুখীয়া, তাইক দেখিলে কোনেও নকয় মানে তাইৰ লগত কিবা হৈছে বা তাই এনেকুৱা এটা পৰিৱেশৰ পৰা আহা, মানে খুব স্মাৰ্ট, কথা বতৰাও বিৰাট ভাল। তাৰপিছতে গম পালো তাইৰ ওপৰত বিৰাট নিৰ্যাতন, মানে অত্যাচাৰ, গিৰেকে অত্যাচাৰতকে বেছি শাহুৱেকে তাইক মানে বহুত মেণ্টেল টৰ্চাৰ কৰিছিলে। মানে তাই এনেকে ধৰণে ষ্টেটমেণ্ট আমাৰ আগত দিছে যে তাইক বোলে হেৰি কৰিছিলে, ইলেক্ট্ৰিক শ্বক দিছিলে। এতিয়া কথাটো আমি কিমান দূৰ সত্য আমি গম নাপাওঁ, কিয় এইটো এটা মানে আমি কথাটো জনাইছো, যিহেতু এইটো চাইল্ড মেৰেজ কেছ হয়, গতিকে আমি চাইল্ড মেৰেজৰ আজি অসম চৰকাৰে নটিফাই কৰিছে, চাইল্ড মেৰেজ প্ৰবেশ্যন অফিচাৰ গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীবিলাকক এই দায়িত্বটো দিছে। গতিকে য'ৰ পৰা আমি ইনফৰমেশ্যনটো পাইছিলোঁ, তেওঁলোককো আমি এইটো কৈছিলোঁ যে এইটো একদম চাইল্ড মেৰেজ কেছ। গতিকে তাইৰ লগত যিহেতু ধৰ্ষণ হৈছে, বিকজ 18 years or below ফিজিকেল কনচেনচুৱেল ৰিলেশ্যনশ্বিপ হ'ব পাৰে, বাট সেইটো পক্সো আইনখনত আহি যায়। চ' পক্সো লগাৰ লগে লগে গোটেই চিটুৱেশ্যনটো চেঞ্জ হৈছে। মানে তুমি ইয়াতে মোক পক্সো আইনৰ বিষয়ে মোৰ অডিয়েঞ্চক অকণমান বুজাবা নেকি? পক্সোখনৰ মানে প্ৰটেকশ্যন অফ চিলড্ৰেন এগেইনষ্ট ছেক্সুৱেল অবিউজ মানে অফেন্সেছ হয়, এক্ট এখন নিৰ্ধাৰিত কৰা হৈছিলে, য'ত আমি 18 yearsৰ তলৰ শিশু, মানে চাইল্ড, জেণ্ডাৰ যিকোনো হ'ব পাৰে, মানে মেল বা ফিমেল, যাক লগত যদি কিবা ৰেপ হৈছে বা অবিউজ হৈছে, মলেষ্টেশ্যন হৈছে, হাৰেছমেণ্ট হৈছে, পক্সো আইনে তেওঁলোকক সেই আইনখনৰ জৰিয়তে মানে তেওঁলোকক মানে ছেফগাৰ্ড কৰে, ৰক্ষণাবেক্ষণ কৰে। একজেক্টলি। আৰু পক্সো কেছেছো সংখ্যা বহুত বেছি আমাৰ। মই এই কথাটো গম পাইছোঁ, কাৰণ যিহেতু মোৰ মা এগৰাকী অধিবক্তা, তেখেতে ফেমিলি কোৰ্টৰো কিছুমান কেছেছৰ কথা কেতিয়াবা আহি আমাৰ লগত শ্বেয়াৰ কৰে। এই পক্সো আইনৰ যিটো কেছ কিছুমান ছেক্সুৱেলি সাংঘাতিক হেৰেছমেণ্ট, এনেকুৱা এটাও ইনফেক্ট কেছৰ বোলে কথা তেখেতে মোক আহি কৈছিলে, য'ত মাক ঘৰে ঘৰে কাম কৰা বন্ধ কৰা এগৰাকী মহিলা, তেওঁলোকৰ বাচ্ছাকেইটাই খেলি থাকে, এটা সৰু ল'ৰাও মানে হ'ব 22-23 বছৰীয়া ল'ৰা এটাক, যাক ককায়েকৰ নিচিনা ৰিলেটিভ হয়, আহি বাচ্ছাটোক ধৰ্ষণ কৰে। আৰু বাচ্ছাটোৱে হয়তো ক'ব নোৱাৰে, যাৰ কাৰণে এদিন চকুদি সেই মাতৃগৰাকীয়ে উইটনেছ কৰিলে, তাৰপিছত এজাহাৰ দিয়া গ'ল। তাৰপিছত সেই কেছটো বৰ্তমান এতিয়া চলি আছে। চ' মই জাষ্ট কথাটো কৈছোঁ, মানে এনেকুৱা ধৰণৰ ইমানেই কেছেছ হৈ আছে এই পক্সো আইনৰ, মানে যিটো 18 বছৰৰ তলৰ যিখিনি ছোৱালী
স্পেচিয়েলি ছোৱালীৰ কথাই কৈছোঁ, ইমান ধৰ্ষণ বা মলেষ্টেশ্যন কেছেছত ফচিছে য'ত নিজৰ ফাৰ্ষ্ট মলেষ্ট কৰা কিন্তু শাৰীৰিকভাৱে নিজৰ পৰিয়ালৰে মেক্সিমাম এইটো একদম মানে ফেকচুৱেল কথা ডেটা আছে য'ত মানে নিজৰ পৰিয়ালৰ মানুহ বা চিনাকি মানুহে মলেষ্ট কৰে বা ৰেপ কৰে বা অবিউজ কৰে আৰু চিনাকি মানুহে বেছি কৰে যিমান কেছ আমিও পাইছোঁ দেখিছোঁ একদম ইমিডিয়েট ৰিলেটিভছ থাকে এটা কেছ আৰু এটা মই ক'ব বিচাৰিছোঁ ইয়াতে ছোৱালীজনী এতিয়া নৱজীৱনত আছে তাই নিজৰ বৰ্তাকৰ ল'ৰাই তাইক ৰেপ কৰিছিলে ৰেপ কৰি মানে তাই প্ৰেগনেণ্ট হ'ল অবভিয়াছলি ৰেপ কৰাৰ পাছতে প্ৰেগনেণ্ট হ'ল ঘৰৰ মানুহে কথাটো আমি গম পোৱা মতে তেওঁলোকে আমাক কোৱা মতে বা আমি যিখিনি ইনফৰমেশ্যন পাইছোঁ তেওঁলোকে গম পোৱা নাছিল তাই গেষ্ট্ৰিক বুলি ভাবি আছিলে তাই যে পেটটো ফুলিছে বা ডাঙৰ হৈছে বা তাই বমি টেণ্ডেঞ্চিজ আহিছে মানে হয় যিখিনি হৰমনেল চেঞ্জেছ আহিছে আৰু হৈছে তাই গেষ্ট্ৰিক বুলি ভাবি আছিল যেতিয়া তেওঁলোকে গম পাইছে অলৰেডি বহুত লেট হৈ গৈছে তাৰপিছত তেওঁলোকে পুলিচত খবৰ দিলে ল'ৰাজনক এৰেষ্ট কৰা গ'ল কৰি পেলাই জেলত পঠোৱা গ'ল আৰু ছোৱালীগৰাকীক আমাৰ তালৈকে পঠিয়ালে এতিয়া আমি কেছটো ফ'ল' আপ লৈ আছোঁ এতিয়া শুনামতে ল'ৰাজন বেইলত ওলাই আহিছে কেছটো চলি আছে বিকজ এইবিলাক লিগেল দীঘলীয়া হয় প্ৰচেছ আৰু মাজতে এইটোও শুনিছিলোঁ তেওঁ বেলেগ এজনক মানে বেলেগ এগৰাকী ছোৱালীক বিয়াও কৰাবলৈ বোলে সাজু হৈছে মানে গতিকে এতিয়া মানে আমাৰ আইনখনো এনেকুৱা এনে পক্সোত সাধাৰণতে নন বেইলেবল হয় বাট যিহেতু এতিয়া চাৰ্জশ্বিট ফাইল হৈ গৈছে ইনভেষ্টিগেশ্যনটো চলি আছে মানে চলাৰ পাছত এতিয়া চাৰ্জশ্বিট ফাইল হৈ গৈছে আৰু এতিয়া মানে বাকীখিনি কোৰ্টত আছে কোৰ্টৰ পৰা যিখিনি প্ৰচেছ আগবাঢ়িব আৰু আমাৰ ইয়াত ৰোলটো হ'ল যে এনেকুৱা ধৰণৰ যিবিলাক আমি কেছ পাওঁ এটাটো হ'ল যিটো মই ক'লোঁ যে কাউন্সিলিঙৰ প্ৰয়োজন ৰিহেবিলিটেশ্যনৰ প্ৰয়োজন আৰু মানে আৰু এটা পৰ্যায় হৈছে য'ত আমি তাহাঁতৰ আমাৰ কম্পেনচেশ্যনৰ সিহঁতে অধিকাৰ আছে যিহেতু তেওঁলোকৰ লগত এটা ঘটনা ঘটিছে চ' গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ কিছুমান সুবিধা কৰি থৈ দিছে বা আমাৰ আইন আছে পক্সোটো আছে এইটো মানে ভিক্টিম কম্পেনচেশ্যনৰ কাৰণে সেই প্ৰচেছখিনি আমি মানে সহায় কৰোঁ যাতে এটলিষ্ট যিখিনি ঘটনাটোতো বাৰু হোৱা ঘটনা গতিকে সেইটো ৰিভাৰ্চ কৰিব নোৱাৰি কিন্তু তেওঁলোকৰ যিটো মেণ্টেল এগনি হৈছে বা ফিজিকেলি যিখিনি তাহাঁতৰ মানে টৰ্চাৰ হৈছে বা পেইন হৈছে তাহাঁতি দে হেড গন থ্ৰু আৰু আণ্ডাৰগ' গতিকে সেই কম্পেনচেশ্যনটোৰ কাৰণে আমি লাগো আৰু কম্পেনচেশ্যনবিলাকো টাইম কনজিউমিং বহুত এইবিলাক কোৰ্টত ট্ৰায়েল চলি থাকে এতিয়া ইণ্টাৰিম কম্পেনচেশ্যন এইবিলাক কিছুমান টেকনিকেল কথা আছে বেছি বহলভাৱে মই নালাগে বাৰু ঠিক আছে গতিকে সেই কম্পেনচেশ্যনটো পাওঁতেও বহুত সময় লাগে এতিয়া যিজনী ছোৱালী মই ক'লোঁ দেউতাকে ধৰ্ষণ কৰিছিলে আজি এতিয়া ঘটনাটো হোৱাই প্ৰায় 5 বছৰ ওপৰ হৈ গ'ল তাই দেউতাকে ইনফেক্ট এইটো আমাৰ কাৰণে বহুত এটা ডাঙৰ ছাকচেছ যে লাইফ ইমপ্ৰিজনমেণ্ট পাইছে ডাঙৰ কথা এইটো গতিকে তাইৰ কম্পেনচেশ্যনটো মানে তাই যথেষ্ট ডাঙৰ এটা কম্পেনচেশ্যন পাব বুলি আমি শুনিব পাইছোঁ কম্পেনচেশ্যনটো কোনে দিব তাই সেইটো ডিষ্ট্ৰিক্ট লিগেল চাৰ্ভিচেছ অথৰিটি আচ্ছা এনেকুৱা ধৰণৰ তাৰমানে পক্সো এক্টৰ যদি এনেকুৱা হয় তেতিয়াহ'লে কম্পেনচেশ্যনটো মানে চৰকাৰৰ অধীনত পোৱা যায় চৰকাৰৰ আৰু যিটো বস্তু কেতিয়াবা দিলে হয় প্ৰায়ভাগে দিলে হয় ফাণ্ড নাথাকে গতিকে এনেকুৱা ভিক্টিমছটো বহুত থাকে বহুত মানে প্ৰচেছটো দীঘলীয়া এই ক্ষেত্ৰত মই তোমাক অকণমান ইণ্টাৰাপ্ট কৰিছোঁ আৰু মই আজি এটা চৰকাৰৰ মানে ক'ব বিচাৰিছোঁ এটা এপিল কৰিব বিচাৰিছোঁ পক্সো এক্টৰ আণ্ডাৰত যিসকল লোকে কম্পেনচেশ্যনটো পোৱাটো একেবাৰে নিতান্ত প্ৰয়োজনীয় মই এই কথাটো আপোনালোকক চৰকাৰৰ যদি কোনো মানুহেও শুনি আছে বা যিকোনো আইনৰ লগত জড়িত মানুহেও আজি এই পডকাষ্টটো চাইছে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ এটলিষ্ট কম্পেনচেশ্যনটো অলপ হ'লেও চেষ্টা কৰিব যাতে উইদিন 6 মাহ দিয়াৰ প্ৰচেষ্টাটো হওক কাৰণ এটা 18 বছৰৰ তলৰ সন্তান বা যিকোনো এটা সৰু ল'ৰা ছোৱালী এটাই তেওঁলোকৰ হয়তো এডুকেশ্যন কৰিব লগা হয় যিটো কাৰণে NGOয়ে গোটেইখিনি পইচা বা দায়িত্ব ল'ব লাগে বাট সেই কম্পেনচেশ্যনটোৰ সঁচাকৈ প্ৰয়োজন কাৰণ হায়াৰ এডুকেশ্যনৰ কাৰণেও বহুত দৰকাৰ হৈ পৰে আৰু তাতেই বহুত ক্ষেত্ৰতে ল'ৰা ছোৱালীসকলেও স্থগিত হ'ব লগা হয় কাৰণ অলৰেডি মেণ্টেল এগনি মেণ্টেল ট্ৰমা ক'ৰবাত হয়তো গৰ্ভৱতীয়ে হৈ যায় কত সৰু ছোৱালী ইমান সৰু মানে 18 বছৰীয়া যিটো বাল্য বুলি কওঁ আমি গতিকে প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এই ক্ষেত্ৰটোত আৰু অলপমান আমাৰ আইনখন ষ্ট্ৰং কৰিব চেষ্টা কৰক স্পেচিয়েলি ফৰ দ্য অথৰিটিজ যোনে মানে এই পক্সো এক্টৰ আণ্ডাৰত কম্পেনচেট কৰে যিবিলাক লিগেল অথৰিটিজ আছে নহয় জানো মেইন ফাণ্ডিংটো অলপ ইছ্যু হৈ যায় মানে কম্পেনচেশ্যনটোতো এণ্টাইটেলমেণ্ট হয় তেওঁলোকৰ এইটো পাবই লাগে এতিয়া ইণ্টাৰিম কম্পেনচেশ্যনটো দিয়া যায় ইনিচিয়েলি এটা ৰিলিফ এটা দিবলৈ আৰু ফুল এণ্ড ফাইনেল কম্পেনচেশ্যনটো সেইটো কেছটো যেতিয়া কোৰ্টত চলি থাকে যেতিয়া একিউজজনক
মানে কনভিক্ট কৰা যায় তেওঁক মানে যে তেওঁ ক্ৰাইমটো কৰিছে সেইটো প্ৰুভ হৈ যায় প্ৰমাণিত হৈ যায় তেওঁক চেণ্টেন্সটো দিয়া যায় তাৰ পাছতো এটা কম্পেনচেশ্যন ভিক্টিমগৰাকীয়ে পাব লাগে কিন্তু এইটো সাধাৰণতে নাপায় বা খুব কম পায় মানে আমি সেইটো দেখিছো আৰু যিমান পক্সো কেছ আহিছে বহুত কেছেছ এনেকুৱা বেইলত গুচি মানে একিউজজন বেইলত আছে বা একুইট হৈ গৈছে এভিডেন্স নাই পোৱা বা তথ্যখিনি মানে একুইটেড হৈ যায় মানে মুক্তি কৰি দিয়া যায় মুক্তি কৰি দিয়া যায় এতিয়া কিছুমান ইনভেষ্টিগেশ্যনতো লেপছ থাকে মেডিকেল যেতিয়া মানে এতিয়া ধৰা পক্সো বুলি কোৱাৰ লগে লগে এতিয়া মেডিকেল এক্সামিনেশ্যনটো নম্বৰ 1 গতিকে মেডিকেল এক্সামিনেশ্যনটো 24 আৱাৰ্ছৰ ভিতৰত কৰিব লাগে কিন্তু 24 আৱাৰ্ছৰ ভিতৰত কেতিয়াবা নকৰে আমিও এনেকুৱা পাইছো কেছ য'ত আমি পুলিচক ক'ব লগা হৈছে বা প্ৰেছাৰ দিব লগা হৈছে যে মেডিকেল এক্সামিনেশ্যনটো কৰাওক ভিক্টিমগৰাকীৰ আজিকালি তথাপিও পক্সোখনৰ বিষয়ে মানে বহুত এৱেৰ হৈছে মানে মই নিজে দেখিছো যোৱা লাষ্ট 6 years কাম কৰি পেলাই যে মই আৰম্ভণিত যেতিয়া কাম কৰি আছিলো আৰু আজিৰ ডেটত যথেষ্টখিনি পুলিচ মানে ফ'ৰ্চটো বহুতখিনি ট্ৰেইনিংছ তেওঁলোকক দিয়া গৈছে চৰকাৰৰ ফালৰ পৰা বহুতখিনি ট্ৰেইনিংছ তেওঁলোকে পাইছে আমাৰ নিচিনা যিসকল NGOs কাম কৰি আছে তেওঁলোকেও বহুত ট্ৰেইনিংছ দিছে গতিকে আগতকে সলনি হৈছে নোহোৱা নহয় কিন্তু এতিয়াও ইটছ এ লং বেটল ইমান টাইম লাগিব বস্তুবিলাক চেঞ্জ কৰোঁতে বিকজ এটা চিষ্টেমত চলি আছে আৰু এতিয়া যিহেতু কেছেছ বহুত বাঢ়িছে গতিকে এটা প্ৰেছাৰো আহিছে আৰু দিনে মানে ডেইলি বেচিছত বা ডেইলি মানে ঘনে ঘনে এতিয়া কোৰ্টতো সুপ্ৰিম কোৰ্টৰো বেলেগ বেলেগ অৰ্ডাৰ্ছ আহি থাকে গতিকে লখন বহুত ফাষ্ট চেঞ্জ হৈ আছে আৰু সেই বস্তুটো পেনিট্ৰেট হয়তো হোৱা নাই এতিয়া আমি যিবিলাক ঘটনা পাওঁ একদম ৰিম'ট এৰিয়াজৰ পৰাও পাওঁ কিছুমান বা পক্সোখন অকল ৰিম'ট বুলি নহয় চিটিতে আমি পাওঁ এতিয়া ধৰা অলপতে এটা ঘটনা তুমি চাগে গম পোৱা এগৰাকী প্ৰফেচৰ বি বৰুৱা কলেজৰ ইমান শিক্ষিত ভাল পৰিয়ালৰ সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী মহিলা তেওঁলোকৰ ঘৰৰ পৰা এজনী সৰু বন কৰা ছোৱালী তাইক শ্ৰমিক হিচাপে কাম কৰোঁ মানে ডমেষ্টিক লেবাৰ হিচাপে এংগেজ কৰি আছিল আমাৰ NGOটো ইনভলভ আছিল সেই ৰেস্কিউ অপাৰেশ্যনটোত গতিকে এতিয়া যেতিয়া ছোৱালীজনীক অনা গ'ল তাইক ষ্টেটমেণ্টছবিলাক লোৱা গ'ল এক্সামিনেশ্যন কৰা গ'ল তাৰপিছত গম পোৱা গ'ল যে তাইক এবিউজো কৰিছে ছেক্সুৱেলি এবিউজ কৰিছে গতিকে এইবিলাক বস্তু এতিয়া আমি ভাবিছিলো আগতে হয়তো বা বহুতে ভাবি থাকে যে এইবিলাকতো আৰু গুৱাহাটী বা এনেকুৱা চহৰত এনেকুৱা ধৰণৰ ঘটনা নহয় বা না বহুত ঘটনা হয় আমাৰ পৰিয়ালতে হয় এইবিলাক ঘটনা কিন্তু আমি কথাবিলাক ক'ব নিবিচাৰো লুকাই ৰাখো চ' প্ৰেৰণা এতিয়া আমি দেখা পাইছো যে আমাৰ অসমত খুব এতিয়া মানে ট্ৰেণ্ডিং বুলি ক'লেও ভুল নহয় কিবা এবছৰ 1.5 বছৰৰ পৰা চলি আহিছে বাল্য বিবাহ চৰকাৰেও বহুত ধৰিছে বা মানে সাংঘাতিক আমি দেখিছো আৰু কিছু ফানি মিমছো হৈছে বাৰু ন' ডাউট চ' বাল্য বিবাহৰ ক্ষেত্ৰত তোমালোকৰ NGOটোও যথেষ্ট মানে কাম কৰি আছে আমাৰ ছ'চাইটিত চ' তুমি সেইটো কেনেকৈ টেকল কৰা তোমালোকৰ NGOয়ে আমি প্ৰথমটোতো হ'ল আমি প্ৰিভেনশ্যনত ফ'কাছ কৰোঁ প্ৰিভেনশ্যন মানে বিবাহখন যাতে নহয় এতিয়া চৰকাৰে অভিযানটো এইবছৰ আৰম্ভ কৰিছে ফেব্ৰুৱাৰী মানত ষ্টাৰ্ট কৰিছিলে বহুত মানুহ এৰেষ্ট কৰা গ'ল এটা ডাঙৰ হুলস্থুল হ'ল তাৰপিছত এতিয়া আকৌ দ্বিতীয়বাৰ অক্টোবৰ 2 তাৰিখে বহুতখিনি মানুহ ডিটেইন কৰা গৈছে আমি পাইছোঁ পেপাৰে কাগজতো ইতিমধ্যে বাল্য বিবাহটো এনেকুৱা বস্তু এইটো আজিৰ কথা নহয় বা 2 বছৰ আগৰ কথা নহয় এইটো চলি আহি আছে এইটো বহুত মানে আমি এটা কামৰূপ জিলাত বিশেষকৈ বহুত বছৰ কাম কৰি আছোঁ মই কৈছিলোঁ আমাৰ চাইল্ড লাইনৰ ইউনিট এটা আছিলে গতিকে মেক্সিমাম আমি কেছ পাওঁ এই বাল্য বিবাহৰ কেছ ইলোপ কৰি পেলাই ল'ৰাৰ লগত পলাই যায় ক'ৰবাত আছে বা এইটোও হয় বাল্য বিবাহ মানে তোমাৰ এনেকুৱা ধৰা বিবাহৰ কাৰণে ট্ৰেফিক হৈছে মানে ছোৱালীগৰাকীক লৈ গৈছে ট্ৰেফিক কৰি তাইক বিয়া দিছে কাৰোবাৰ লগত ধৰা গুৰগাঁও হাৰিয়ানা এইবিলাক ঠাই যিবিলাক বৰ্ডাৰিং এৰিয়াজ কিছুমান আছে দিল্লী বৰ্ডাৰ গুৰগাঁও এনেকুৱা ধৰণৰ কিছুমান আমি কেছেছ য'ত মানে ছোৱালী এজনীক ইয়াৰ পৰা ফুচুলাই লৈ গৈছে ট্ৰেফিক কৰি পেলাই তাতে বিয়া দি দিছে কাৰোবাৰ লগত বহুত বয়সস্থ মানুহ এজনৰ লগত চ' আৰু এই গতিকে বাল্য বিবাহটো এনেকুৱা এটা সামাজিক এটা মানে প্ৰব্লেম এটা বুলি ক'ব লাগিব ইট ইজ এ ছ'চিয়েল প্ৰব্লেম আৰু এতিয়া মানে এইটো এটা লিগেল মানে ক্ৰিমিনেল এটা হেৰি অফেন্সে হৈ গৈছে হয় অফেন্সে হয় এইটো আৰু স্কেলটো বহুত বেছি ডাঙৰ আমি এতিয়া চৰকাৰৰ চকুত এতিয়া পৰিছে কিন্তু এইটো বস্তু এইবিলাক আগৰ পৰাই চলি আহি আছে আৰু মেক্সিমাম আমি বাল্য বিবাহৰ কেছ মই যেনেকৈ ক'লোঁ আমি বহুত পাইছিলোঁ ধৰা 20টা যদি আমাৰ এটা মাহত এটা এৰিয়াৰ পৰা আমি কেছ পাওঁ তাৰ 20টাৰ প্ৰায় 15টা চাইল্ড মেৰেজ কেছ
আৰু এতিয়া আমাৰ এনজিঅ'টো এনেধৰণে কাম কৰি আছে যে অলৰেডি এটা সজাগতা আহিছে, বহুতখিনি মানুহৰ ভয় সোমাইছে, বিকজ ভয় নকৰিলে, আইনৰ প্ৰতি ভয় নাথাকিলে মানুহ মানে তুমি ক্ৰাইম বন্ধ কৰিব নোৱাৰা। চ' এপ্ৰ'চটো এটা মাল্টিপ্ৰংড এপ্ৰ'চ হ'ব লাগিব। মানে এতিয়া বিয়া কৰিছে, জেলত ভৰাই দিছে কাৰণে বিয়া যে বন্ধ হৈ থাকিব এইটো নহয়। এতিয়াও বিয়া কৰি আছে, এতিয়াও পলাই আছে। আমি এইটো সপ্তাহতে এনেকুৱা কেছ পাইছো, একেবাৰে 13 বছৰীয়া ছোৱালী এজনী অলৰেডি 4-5 months প্ৰেগনেণ্ট, মানে বিয়া ল'ৰাৰ লগত পলাই তাই ধুবুৰীত আছিল লুকাই। তাৰপিছতে এই যে পুলিচে যেতিয়া ক্ৰেকডাউনটো কৰিলে, মানে তেতিয়া ধুবুৰীতটো মেক্সিমাম ওৱান অফ দ্য হাইয়েষ্ট মানে চাইল্ড মেৰেজেছ কেছেছ তোমাৰ ধুবুৰীৰ পৰা ৰিপৰ্ট হয়, ৰিপৰ্টেড। গতিকে তাই তাৰ পৰা পলাই আহি ইয়াতে ক'ৰবাত সোমাই আছিলে। তাৰপিছত খবৰটো কোনোবাই আমাক দিলে, আমাৰ এনজিঅ'য়ে গম পালে, তাতে গৈ ইণ্টাৰভিন কৰিলে, ল'ৰাজনক এৰেষ্ট কৰিলে। 2-3 দিন আগৰ কথা এইটো। গতিকে ডেইলি বেচিছত আমি এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই আছো বা পাওঁ। গতিকে আমি কি কৰোঁ, আমি যিবিলাক অঞ্চলত আমি কাম কৰোঁ, এতিয়া বাল্য বিবাহৰ পৰা আমি বেছিকে কাম কৰি আছো। এতিয়া বাক্সা জিলাত কৰোঁ। বাক্সাখন বহুত ডাঙৰ ডিষ্ট্ৰিক্ট হয়, গতিকে বাক্সা ইজ অলছ' বৰ্ডাৰিং ভূটান। আৰু সেইবিলাক একদম ৰিম'ট কিছুমান এৰিয়াজ আছে, সেইবিলাক ট্ৰাইবেল ডমিনেটেড হয়, আদিবাসী মানুহ আছে, কেইবাখনো তাত চাহ বাগিচা আছে। গতিকে ট্ৰেফিকিং কেছেছ বহুত আদিবাসী কমিউনিটিৰ মানুহৰ মাজত বেছি হয়। আৰু বাল্য বিবাহটো তেওঁলোকৰ কমিউনিটি বুলি নহয়, ইভন আমি ভাবোঁ ট্ৰাইবেল কমিউনিটিজত নহয়, বাট হৈ আছে। গতিকে বাক্সাত আমি কাম কৰোঁ। আমি কামৰূপ জিলাত আগৰ পৰাই কৰি আছো, আৰু এতিয়া আমি কামৰূপ মেট্ৰ'তো কাম কৰোঁ। কামৰূপ মেট্ৰ'ত আমি 2-3টা ব্লক চিলেক্ট কৰি লৈছোঁ, ডিমৰীয়া ব্লক, তাৰপিছত ইফালে চন্দ্ৰপুৰ ব্লক। এই 2টা ব্লক আমি লৈছোঁ, য'ত যিবিলাক গাঁও আছে সেইবিলাক ব্লকত। সেই কিছুমান এনেকুৱা জেগা আছে য'ত মানুহ মানে গাড়ী নাযায়, গাড়ী মটৰ নাযায়, খোজকাঢ়ি যাব লাগে। গতিকে তেনেকুৱা সেই ৰিম'ট এৰিয়াজ বিলাকৰ পৰা এতিয়াও মানে ৰিপৰ্ট হৈ আছে। ইনফেক্ট এনেকুৱা কিছুমান ঘটনা আছে য'ত এখন গাঁৱত ওচৰা ওচৰি ঘৰৰ প্ৰতিটো ঘৰতে এজনী ছোৱালী আছে যাৰ বাল্য বিবাহ হৈছে, আৰু চব ছোৱালী বয়সটো হ'ব, এভাৰেজ এজটো হ'ব 14-15 years, আৰু চব বাচ্চা থাকা। চ' তাহাঁতি 14 বছৰতে যদি বাচ্চা আছে, ডেট মিনছ তাহাঁতি বিয়া কেতিয়া? মই মানে এখন ডকুমেণ্টাৰী চাইছিলোঁ ফিলিপিনছৰ, তাতে টিনেজ প্ৰেগনেঞ্চিটো সাংঘাতিক তেওঁলোকে হাইলাইট কৰি ডকুমেণ্টাৰী তোমাৰ BBC-য়ে বনাইছিলে। তাত দেখা গৈছিলে যে একেবাৰে 12-10 বছৰ, 11 বছৰ, জাষ্ট পিউবাৰ্টি 18 কৰাৰ লগে লগে তাহাঁতি প্ৰেগনেণ্ট। তেনেকৈ নিজেই বাচ্চা, নিজেই ইমান কিড হয়, নিজেই বাল্য, তাৰোপৰি এটা সন্তানৰ মাতৃ হ'বলৈ যায়। চ' সেইবোৰ দেখি মানে শিহৰণকাৰী, মোৰ নিজৰে মানে মই স্তম্ভিত হৈ পৰিছিলোঁ এইখিনি সময়ত। তাৰ পিছত যেতিয়া আজি তোমাৰ মুখেৰে শুনা পাইছোঁ যে এইবোৰ ভাবিছিলোঁ চৰকাৰে কৰি আছে, হয়তো 1-2টা কেছ, 10টা কেছ ৰিপৰ্টেড, বাট যেতিয়া গম পাইছোঁ NGOৰ লগত ডিৰেক্টলি তোমালোকৰ সংস্পৰ্শত আহি গম পাইছোঁ যে এনেকুৱা ধৰণৰ কেছেছ আৰ জাষ্ট ৰাইজিং অন দ্য মানে টপ। আৰু এতিয়া বৰ্তমান ইমানবোৰ কেছেছ। এতিয়া মই ক'লো যেনেকৈ মেট্ৰ'ত, কামৰূপ মেট্ৰ' বুলি ক'লে আমি ভাবোঁ গুৱাহাটী চহৰখন, কিন্তু এইখন বহুত ডাঙৰ ডিষ্ট্ৰিক্টখন। গতিকে কামৰূপ মেট্ৰ'ৰ এনেকুৱা কিছুমান ঠাই, মই যেনেকৈ ক'লোঁ আমি চন্দ্ৰপুৰত কৰোঁ, এইফালে ডিমৰীয়া ব্লকত, সোণাপুৰৰ ফালে কিমান কেছেছ এনেকুৱা আছে, মানে চব বাল্য বিবাহ। আৰু বহুত এইটো যিটো তুমি কৈ আছা টিনেজ প্ৰেগনেঞ্চি, আমাৰ ওচৰত এনেকুৱা ধৰণৰ ফিগাৰ্ছ আছে, ডেটা আছে। আৰু আমি যেতিয়া সোমাওঁ এখন মানে গাঁৱত, যেতিয়া সোমাওঁ, তাৰে যিখিনি লোকেল মানুহ আছে তেওঁলোকৰ লগত আমি কাম কৰোঁ, মানে একদম ভিলেজ লেভেল আমি কাম কৰোঁ। ধৰা গাঁওবুঢ়া, লোকেল যিখিনি ইউথ আছে, ধৰা ইউথ লিডাৰ্ছ কিছুমান আছে। আমাৰতো অসমত ছাত্ৰ সন্থাটো বিৰাট ষ্ট্ৰং হয়, মানে ষ্টুডেণ্ট যিটো ইউনিয়নটো সেইটো বিৰাট ষ্ট্ৰং হয়। গতিকে তেওঁলোকৰ লগত আমি কাম কৰোঁ। আৰু এতিয়া আমি ধৰা পঞ্চায়তৰ লেভেলতো কাম কৰোঁ, পঞ্চায়তবিলাকত য'ত মানে আমি এতিয়া ধৰা এটা GP লৈ লৈছোঁ, য'ত আমি এই তাত থকা গাঁওবিলাকত ফ'কাছ কৰোঁ। তাত আমি প্ৰতিখন গাঁৱত গৈ পেলাই, স্কুলছবিলাকত গৈ পেলাই মহিলাসকলৰ লগত, পুৰুষসকলৰ লগত, মানে বা ছোৱালী যিবিলাক আছে, এডলেচেণ্ট গাৰ্লছ যিবিলাক আছে, তাহাঁতৰ লগত আমি মিটিং কৰোঁ, তেওঁলোকৰ লগত আলোচনা কৰোঁ, তেওঁলোকক আমি বুজাওঁ কিয় হ'ব দিব নালাগে। গতিকে এইটো এটা লং প্ৰচেছ হয়। তাৰপিছত প্ৰিভেনশ্যনত সেইটো আহি যায়। আমি যদি প্ৰিভেণ্ট কৰিব পাৰোঁ, তাতে তোমাৰ আধা প্ৰব্লেম ছল্ভড। আৰু আগেন মানে ভেৰিয়াছ ৰিজনছ, কিয় ইমান কম বয়সত পলাই আছে, বিয়া হৈছে, এটা ছেফটি ছিকিউৰিটি, পভাৰ্টিটো এটা মই যিটো ক'লোঁ, দৰিদ্ৰতাটো এটা ডাঙৰ সমস্যা। আৰু এটা দেখিছোঁ এতিয়া আপকামিং মানে ধৰা এতিয়া যিবিলাক ছোৱালী আমি দেখিছোঁ, নতুন প্ৰজন্মৰ যিবিলাক বা এই নতুন জেনেৰেশ্যনৰ ছোৱালী আছে বা ল'ৰা আছে, প্ৰতিজনৰ হাতত এটা মোবাইল ফোন।
গতিকে মোবাইল ফোন তুমি দুখীয়াও হ'ব পাৰা, তোমাৰ দেউতা মায়ে হয়তো হাজিৰা কৰে, বাট মোবাইল ফোন আছে বিকজ ইট এফৰ্ডেবল হৈ গৈছে মোবাইল ফোন। সেই মোবাইল ফোনত তাহাঁতি ভিডিঅ' চাব কিবা, য'ত পৰ্নোগ্ৰাফিক ভিডিঅ'জ, পৰ্নোগ্ৰাফিও হ'ব পাৰে বা এনেকুৱা ধৰণৰ ভিডিঅ' ৰিলছ বিলাক যিবিলাক আমি আচ্ছা অ'কে য'ত ধৰা ধুনীয়া মানে ঠাই দেখাইছে, ভাল লাইফ দেখাইছে, গতিকে সেইবিলাক চাইছে সিহঁতে, সেইবিলাক সপোন দেখে যে ময়ো এনেকুৱা এটা জীৱন বিচাৰিছো। গতিকে যিটো পৰিস্থিতিত আছে, হয়তো যিটো পৰিয়ালত আছে তাহাঁতি, তাতে একেবাৰে দুখীয়া, বাপেকে হাজিৰা কৰে বা মাক অসুস্থ বা বাপেক অসুস্থ বা ইনকাম বেছি নাই, সেই লাইফটো তাহাঁতি পোৱা নাই যিটো হয়তো তাহাঁতি আশা কৰে, ইচ্ছা কৰে। গতিকে সেইটোতকে বেছি ভাল লাইফ কিজানি সেই ল'ৰা এজনে মোক যদি কৈছে যে মই তোক ভাল পাওঁ, তোক মই বিয়া পাতি আমি ভাল এখন সংসাৰ কৰিম, সেইটো এটা সপোন তাহাঁতৰ কাৰণে। বিকজ তাহাঁতি এইটো নাভাবে যে মই শিক্ষাটো লাভ কৰি পেলাই, পঢ়া শুনা কৰি মই কিবা এটা কৰিব পাৰো বা মই এটা কাম ল'ব পাৰো হাতত, সেই বস্তুটো নাই তাৰমানে। দেট will only come when we empower the families. আৰু মই ভাবোঁ এইটো ক্ষেত্ৰত আমি সকলো মানে স্পেচিয়েলি NGOs-এতো নিজৰ ফালৰ পৰা কৰি আছে, কিন্তু চৰকাৰৰো আই থিংক এটা অৰিহণা থকাটো উচিত যে জেগাই জেগাই গৈ পেলাই হয়তো এডুকেট কৰাটো দৰকাৰ, ছেমিনাৰ্ছ পাতিব লাগে। এই ধৰা ৰুৰেল এৰিয়াজৰ যিবিলাক ফেমিলিজ আছে, সেইসকল ফেমিলিজৰ সৈতে ওৱান ডিছকাশ্যন কৰিব লাগে যে কি কি ছাইড এফেক্টছ হয় বাল্য বিবাহৰ, আৰু লগতে পঢ়া শুনাৰ সবলীকৰণে কিমানখিনি এগৰাকী মহিলা বা এটা পুৰুষক হয়তো উন্নতমান এটা জীৱন যাপন কৰিবলৈ সহায় কৰিব পাৰে। চ' সেইখিনি স্কুলছ বিলাকত বিৰাট দৰকাৰ। এটাটো হৈছে ছেক্স এডুকেশ্যন। এইটো আমি মানে কাম কৰোঁতে কৰোঁতে ৰিয়েলাইজ কৰিছোঁ ছেক্স এডুকেশ্যনটো একদম প্ৰয়োজন। এতিয়া আমি নিজে দেখিছোঁ, আমিতো বহুত প্ৰিভিলেজড হয়, আমি এখন ভাল স্কুলত পঢ়িছোঁ, আমাৰ মা দেউতাই পঢ়াইছে ইংলিছ মিডিয়াম স্কুলত, কনভেন্ট স্কুলত পঢ়িছোঁ, কিন্তু বহুত ল'ৰা ছোৱালী আছে ধৰা গভৰ্ণমেণ্ট স্কুলত মাক বাপেকে পঢ়ায়। এতিয়া গভৰ্ণমেণ্ট স্কুলবিলাক আগতকৈ ডেফিনেটলি বহুতখিনি ভাল হৈছে, কিন্তু এতিয়াও এনেকুৱা স্কুল আছে য'ত টিচাৰ নাই বা এজন টিচাৰ 5টা ক্লাছ চাব লাগে, বা টিচাৰ আজি আহিছে কালি নাই। এতিয়া ষ্ট্ৰিক্ট হৈছে বহুত, ছিষ্টেমবিলাক বহুত আগতকৈ সলনি হৈছে, তথাপিও ষ্টুডেণ্ট টিচাৰ ৰেচিঅ'টো চাব লাগিব। আৰু আমি বায়'লজি ক্লাছৰ যদি কথা কওঁ, ছায়েন্সত বায়'লজি ক্লাছতে আমাৰ গোটেই ৰিপ্ৰডাক্টিভ ছিষ্টেমটোৰ বিষয়ে পঢ়ায়। সেইটো আমিয়ে দেখিছোঁ, আমাৰ স্কুলত আমাৰ টিচাৰ্ছবিলাকে সেইবিলাক স্কিপ কৰি দিয়ে। গতিকে গভৰ্ণমেণ্ট স্কুলত আমি কেনেকৈ এক্সপেক্ট কৰিব পাৰোঁ টিচাৰে যে এটা মানুহৰ শৰীৰত কি কি অংগত মানে কোনটো কি পাৰ্ট, কাৰ কি পাৰ্পাছ। চ' সেই ছেক্স এডুকেশ্যনটো যদি আমি ক'ৰবাত বেছি ফ'কাছ কৰিব পাৰোঁ, তেতিয়া হয়তো ক'ৰবাত হ'লেও কাৰ্টেইল হ'ব। এতিয়া চাবা অ' মাই গড 2 যিখন চিনেমা ওলাইছে, তাতে ছেক্স এডুকেশ্যনটোকে মানুহৰ মাজত জ্ঞাতাৰ্থভাৱে বনাইছে চিনেমাখন। এতিয়া তুমি বা মই গৈছোঁ হলত, গৈ টিকেট কাটিছোঁ 500 টকা বা 400 টকা দি টিকেট কাটি আমি হয়তো চিনেমাখন চাইছোঁ, কিন্তু সেই ৰুৰেল এৰিয়াজবোৰততো কেতিয়াও তেওঁলোকে 500 বা 400 টকা দি পেলাই টিকট কাটি চিনেমা চাব নাযায়। তাৰোপৰি চিনেমা হলটো ডেফিনেটলি নাই। চ' মই এইটোৱে ভাবোঁ যে NGOs সকলে, ইনফেক্ট তোমাকো কৈছোঁ, সেনেকুৱা ধৰণৰ জেগাত আই থিংক এই চিনেমাখন অকণমান গৈ পেলাই দেখুৱাটো আই থিংক ইম্পৰ্টেণ্ট, প্ৰজেক্টৰ লৈ পেলাই হ'লেও মানে। আৰু আমি সদায় চৰকাৰক কওঁ, চৰকাৰক চিঞৰোঁ যে চৰকাৰে এইটো কাৰণে সেইটো কাৰণে, কিছু ক্ষেত্ৰত তেওঁলোকৰো ড্ৰবেক আছে। তেওঁলোকে বাল্য বিবাহ আহি পেলাই ধৰিলে, জেলত ভৰালেই বাল্য বিবাহ তাত ৰোধ নহয়। তেওঁলোকে তাৰ কাৰণে কিমান এডুকেট কৰিছে, তেওঁলোকে তাৰ কাৰণে কিমানখিনি জ্ঞাতাৰ্থেভাৱে জ্ঞান দিব চেষ্টা কৰিছে যে হোৱাট ইজ ছেক্স এডুকেশ্যন। ছেক্সৰ কথা ক'লে মানুহে মূৰৰ ঘাম মাটিতে পৰে, চকু কপালত উঠে, ভয় কৰে এনেকুৱা ধৰণৰ। আৰু গাঁৱৰ এৰিয়াততো এনেকুৱা ধৰণৰ কথা ভবাটোৱে হয়তো মহাপাপ। তেনেস্থলত তেওঁলোকৰ স্কুলসকলেও কিমানখিনি চেষ্টা চলাইছে, কিমানখিনি আপগ্ৰেডেড হয়, সেইবোৰতো কেতিয়াও চাব যোৱা নাই। এটা আই থিংক বহুত জৰুৰী হৈ পৰিছে এইখিনি সময়ত। ইটছ দ্য হাই টাইম যে আমি প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ কৰাতকৈ ভাল আমি প্ৰিভেনশ্যনটোকে কৰোঁচোন। আৰু তোমালোকেতো NGOৰ ফালৰ পৰা যথেষ্ট যিখিনি পাৰা হোৱাৰ পিছত চম্ভালিছা, কিন্তু নোহোৱা কেনেকৈ কৰিব, কথাটো তাতে আহি পৰেতো। আমি এতিয়া এৱেৰনেছ কৰোঁতে বাচ্ছাখিনিৰ লগত যিখিনি আমি কৰোঁ, সৰু সৰু ল'ৰা ছোৱালী মানে কি আৰু অলপ এডলেচেণ্ট এজ গ্ৰুপৰ যিখিনি ল'ৰা ছোৱালী আছে, তাহাঁতৰ লগত আমি অলপ গুড টাচ বেড টাচ লাহে লাহে আমি প্ৰগ্ৰেছ কৰোঁ মানে। বিকজ প্ৰথম দিনা বা এদিনতে গৈ আমি তাহাঁতক চব ক'ব নোৱাৰোঁ। আৰু কি হয়, অভিভাৱকসকল মানে পেৰেণ্টছ যিখিনি আছে, তেওঁলোকৰো এতিয়া এডুকেটিং, অকল চিলড্ৰেনক এডুকেট কৰিলে নহ'ব। কোনোবা এজনী ছোৱালীৰ লগত কিবা এটা যদি হৈছে এবিউজ, সেই ছোৱালীজনীয়ে ক'ব পাৰিব লাগিব তাইৰ নিজৰ মাক বাপেকক। যদি ঘৰৰ অৱস্থাই ভাল নহয় বা পৰিস্থিতিয়ে ভাল নহয়, ঘৰত সেই পৰিৱেশটোৱে নাই বা টিচাৰে সেইটো বস্তু ইমান গুৰুত্ব নিদিয়ে, গতিকে সেনেকুৱা এটা বাচ্ছাই কেনেকৈ কি ধৰণে ক'ব। গতিকে অলপ ট্ৰান্সপেৰেঞ্চি আনিব লাগিব। আৰু মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চেছত দেখিছোঁ
পেৰেণ্টছক এডুকেট কৰাটো বিৰাটেই দৰকাৰ বাচ্চাক এটা তুমি ভাল পৰিৱেশ দিয়াটো বহুত দৰকাৰ গতিকে পৰিৱেশ ভাল দিবা যেতিয়া মাক বাপেকৰ ষ্ট্ৰাগলটো আমি কমাব পাৰিম মাক বাপেকৰ নম্বৰ 1 ষ্ট্ৰাগল হ'ল ফাইনেন্সিয়েল এই ঘটনাবিলাক যোনবিলাক ফেমিলিজৰ পৰা ৰিপৰ্ট হৈ আছে বেছিকে ৰুৰেল এৰিয়াজৰ মই কথা কৈ আছো তাতে নম্বৰ 1 হ'ল ফাইনেন্সিয়েল অসুবিধাৰ কাৰণে এটা এডিশ্যনেল ষ্ট্ৰেছ আছে ফেমিলিটোত মাক বাপেকে নিজেই সেই মৰমটো হয়তো নিজৰ মাক বাপেকৰ পৰা পোৱা নাছিলে গতিকে মহিলা এগৰাকীয়ে কম বয়সত বিয়া কৰি পেলাই যেতিয়া এটা বাচ্চা জন্ম দিছে তেওঁ নিজেই নিজৰ নিডছখিনি নাজানে গতিকে তেওঁ বাচ্চাটো কি নিডছ আছে সেইটো কেনেকে তেওঁ জানিব চ' এডুকেটিং অনলি দ্য চিলড্ৰেন ৱন্ট হেল্প এইটো মানে এটা চাইকেল হয় এটা জেনেৰেশ্যন এটা মানে ইম্পেক্ট হৈছে আৰু আমি দেখিছোঁ যিবিলাক বাল্য বিবাহৰ কেছ হয় কেতিয়াবা এনেকুৱাও হৈছে মই নিজ চকুৰে দেখিছোঁ একেবাৰে এটা ইনফৰমেশ্যন পাইছোঁ মই গৈছোঁ তাতে কেছটো বোলে চাইল্ড মেৰেজৰ কেছ হয় ছোৱালীজনী ঘৰত গৈ ধৰিব পৰা নাই কোনজনী ভিক্টিম হয় বিকজ মাক আৰু জীয়েক বয়স অলমষ্ট ইকুইভেলেণ্ট মানে কম বয়সৰ মাকজনীও গতিকে ফিজিকেল এপিয়াৰেঞ্চত মানে মাকজনী কোন হয় জীয়েক কোন হয় ধৰিব নোৱাৰা তাৰপিছত কাউন্সিলিং কৰিছো জীয়েককো কৰিছো মাককো কৰিছো এতিয়া জীয়েকে ল'ৰাৰ লগত পলাই গৈছে কিয় বিকজ ঘৰত সেই পৰিৱেশটো নাই বাপেকে মাৰপিট কৰে মদ খায় মাকৰ বেলেগ মতাৰ লগত কিবা এফেয়াৰ আছে এইটোও বিৰাট কমন আজিকালি একেবাৰে কমন ইমান কমন আমি ভাবো এইবিলাকতো আৰু মানে অকল ভাল মানে টাউনত হয় এইবিলাক ঘটনা বা এনেকুৱা ধৰণৰ মানে এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ গাঁৱত এইবিলাক কমন বহুত কমন যিমান কেছেছ আমি পাওঁ মেক্সিমাম এতিয়া মোৰ শ্বেল্টাৰ হোমত যিবিলাক ছোৱালী আছে কিছুমান আছে ধৰা এবেণ্ডেন হৈছে এবেণ্ডেন হোৱাৰ কাৰণেই এইটো বায়'লজিকেল মাদাৰে বেলেগ পুৰুষৰ লগত ৰিলেশ্যন আছে নিজৰ বায়'লজিকেল চিলড্ৰেনক এৰি বেলেগ পুৰুষৰ লগত গৈ বেলেগ এখন সংসাৰ কৰি আছে আৰু এক্সিষ্টিং যিটো মানে বাচ্চা যিকেইটা আছে সেইকেইটাক এৰি থৈ গুচি গ'ল কিয় এৰি থৈ গুচি গ'ল বিকজ ইজন হাজবেণ্ডে একচেপ্ট নকৰে এনেকুৱা এটা নহয় দুটা নহয় বহুত আহে কেছ সেই বাচ্চাবিলাকৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব বিকজ দে গ্ৰ' আপ ফিলিং আই এম নট মানে ৱান্টেড সেই ইনচিকিউৰিটিটো গোটেই জীৱন থাকিব জীৱন আৰু সেই বস্তুটো আমি এতিয়া নৱজীৱন এটা অনুষ্ঠান কিমান তুমি ছোৱালী আনি তুমি ৰাখিবা ছোৱালী আছে এতিয়া গভৰ্ণমেণ্ট ৰান কিছুমান শ্বেল্টাৰ হোমছ আছে গভৰ্ণমেণ্টে চলে তাতো ধৰা কিছুমান ইছ্যুজ থাকে ধৰা ইছ্যুজ চবতে থাকে কিন্তু আমি সঁচাকে দিঠকত আমি পাৰিছো জানো ৰিহেবিলিটেট কৰিব এতিয়া মই ইয়াতে এটা সাধাৰণতকৈও সাধাৰণ কথা এইটোৱে ক'ব বিচাৰোঁ যে আই থিংক ৰুৰেল এৰিয়াজবিলাকত মহিলাক আই থিংক এটা চাকৰি দিয়াটো খুব প্ৰয়োজনীয় হৈ পৰিছে ফাৰ্ষ্ট কথা ফিনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ হয়নে মানে যিটো বস্তু ফাইনেন্সিয়েলি ধৰা এটা ডাঙৰ কিবা খুলিলে কাৰখানাই হ'ল ক'ৰবাত য'ত মহিলাসকলে গৈ কাম কৰিব পাৰে আই থিংক প্ৰতিগৰাকী মহিলাক সেই সুযোগটো দিয়াটো প্ৰয়োজন হৈ পৰিছে যেতিয়া তেওঁলোকে হয়তো আৰ্ণ কৰিব শিকিব তেতিয়া হয়তো আই থিংক অকণমান হ'লেও ৰোধ হ'ব ক'ৰবাত পলাই যোৱা বা বেলেগ মতাৰ ওচৰত গুচি যোৱাটো আই থিংক ক'ৰবাত হ'লেও ৰোধ হ'ব এইটো এটা সাধাৰণতকৈও সাধাৰণ এটা ছাজেশ্যন কৰিছোঁ আৰু তাৰ কাৰণে আমাৰ ইমানবোৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে ইমান ধনী ধনী মানুহ আমাৰ চহৰত আছে তেওঁলোকে অকণমান গাঁৱে ভূঞে আই থিংক অকণমান ইণ্ডাষ্ট্ৰিজ ফৰ্ম কৰাটো দৰকাৰ য'ত এটলিষ্ট তেনেকুৱা মহিলাসকলে কাম কৰিবলৈ সুযোগ পায় তেতিয়া আই থিংক এইটো ক্ষেত্ৰত অকণমান হ'লেও ল'ৰা আল্টিমেটলি মানি ইজ দ্য মিনছ মানি ইজ দ্য স্কেৰচিটি যাৰ কাৰণে মানুহে এনেকুৱা ধৰণৰ ষ্টেপছ ল'বলৈ বাধ্য হয় আৰু এনেকুৱা এটা ঘটনা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমি এইটো ঘটনা বাক্সাত পাইছিলোঁ এগৰাকী মানে প্ৰথমতে আমি পালোঁ ইনফৰমেশ্যনটো এজনী ছোৱালীৰ ভিডিঅ' এটা মই পালোঁ মোৰ ফোনত খুব পিটিছে তাইক কোনোবাই পিটি তাই মানে ভৰিত গোটেই মানে তেজ ওলাইছে একদম মানে ইনজুৰি আৰু তাৰপিছত আমি খবৰ কৰিলোঁ মানে বাপেকে মাৰিছে ছোৱালীজনী তাৰপিছতে গোটেই কেছটো আমি ডিটেইলছটো লাহে লাহে যেতিয়া গম পালোঁ তাৰমানে বাপেকে মাজে মাজে মাৰধৰ কৰে মাকক কৰে মাৰধৰ ছোৱালীকেইজনী দুজনী ছোৱালী আছে দুইজনী ছোৱালীকে মাৰধৰ কৰে আৰু যাৰ ভিডিঅ' পাইছোঁ সেইখন সৰু ছোৱালীজনী তাৰপিছতে মই সেই সময়ত যিজন মানে এডিশ্যনেল SP আছিল তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক আছিলে গতিকে তেখেতক মই জনালোঁ কথাটো যে ছাৰ এনেকুৱা এটা ঘটনা তেওঁ ক'লে ঠিক আছে আপুনি ডিটেইলছখিনি দিয়ক আমি এতিয়াই উঠাই লৈ আনিম গিৰিয়েকক মাৰধৰ কৰা মানে হাজবেণ্ডজনক উঠাই লৈ আনিলে ঘৈণীয়েকগৰাকীয়ে কেছ নিদিয়ে মোক তেওঁ ফোন কৰি ৰিকুৱেষ্ট কৰিছে বাইদেউ চাওক এনেকুৱা আমিতো কেছ দিবলৈ পুৰা ৰেডি FIR ল'বলৈ ৰেডি হয় কিন্তু ঘৈণীয়েকে এতিয়া ষ্টেটমেণ্টটো নিদিয়ে তেওঁৰ কথা হ'ল যে নালাগে এইবাৰ এৰি দিয়ক আপোনালোকে যদি পাৰে কিবা এটা ব্যৱস্থা লওক আপোনালোকৰ NGO মানে ফালৰ পৰা যদি কিবা মানুহগৰাকী কাউন্সিলিং দিব পাৰে তে মই ক'লো ঠিক আছে আমি মানুহগৰাকীৰ লগত কথা পাতি চাম মই গুৱাহাটীৰ পৰা গ'লোঁ মানুহজনীক লগ ধৰিলোঁ মানুহজনীক
মানে মাতি পঠিয়ালো মানে আমি তেওঁৰ লগত বহিলো ছোৱালী দুজনীৰ লগতো বহিলো মানুহগৰাকীৰ দেউতাকৰ লগতো মানুহগৰাকী মানে একেবাৰে সৰু ছোৱালী খুব বেছি ২৭ বছৰ মান হৈছে মানে ২৬-২৭ বছৰীয়া ছোৱালী তাই তাৰমানে কি হৈছে কেছ নিদিয়া কাৰণ হ'ল বিকজ তাই নিজৰ একো ইনকাম নাই আৰু গিৰিয়েকটো তাই কোৱা মতে মানে তাইক এইটো মানে ব্যাখ্যা কৰিছে যে মানুহজন এনে বেয়া নহয় মাজে সময় কিবা এটা বোলে জক উঠে আৰু জক উঠি পেলাই উৰাই ঘূৰাই মানে ছোৱালীকেইজনীকো পিটে আৰু ঘৈণীয়েকক পিটে পিটি বোলে তাইক বান্ধি থৈ দিয়ে আৰু এই গৰুৰ যে গোবৰ খুৱাই তাইক মানে এনেকুৱা ধৰণৰ কিছুমান তাই আৰু কিছুমান কথা ক'লে মানুহগৰাকীয়ে শুনি পেলাই মানে আচৰিত লাগিছে তাৰপিছত মানুহজনৰ মানে আমি মাতি পঠিয়াইছিলো মানুহজনকো মাতি পঠিয়ালো যে হাজবেণ্ড ৱাইফক এটা পইণ্টত দুইজনকে বহালো হাজবেণ্ডকো সুধিলো যে কি ইছ্যুটো কি হয় মানুহজনৰ মানে কিয় এনেকুৱা তেওঁ কৰে তাৰপিছত মানুহজন খুব মানে দুখ কৰিছে আৰু যে বহুত ডাঙৰ ভুল হ'ল বাইদেউ এনেকুৱা ধৰণে নকৰো তাৰপিছত মানুহজনক গালি পাৰা নাই আমি একো কোৱা নাই কিন্তু মানুহজনক আমি বুজাব চেষ্টা কৰিছো বিকজ এতিয়া ইমান বছৰ কাম কৰি এটা বস্তু ৰিয়েলাইজ কৰিছো যে মানুহৰ লগত কাম কৰোতো এটা হিউমেনিষ্টিক এপ্ৰ'চ হ'ব লাগিব মানে উই কেনট বি লাইক বদমাছ হয় বেয়া মানুহৰ কাৰণে তাক আমি মাৰিম বা তাক বেয়াকে ক'ম সেইটো নহয় চ' আণ্ডাৰষ্টেণ্ড কৰিব লাগিব তাৰ বেকগ্ৰাউণ্ডটো কি এম্পেথেটিকেলিও বুজিব লাগিব বা তাৰ চাইকলজিটো কি সি কিয় এনেকা হেৰি কৰিছে মানে মানুহগৰাকী কিয় এনেকে টৰ্চাৰ কৰে তাৰপিছতে কথা পাতোতে গম পালো যে মানুহগৰাকীয়ে কেছ নিদিয়ে সেইটোৱে কাৰণ বিকজ তাই কম বয়সতে তাৰমানে পলাই পেলাই মানুহজনৰ লগত বিয়া হৈছিলে মানুহজনে মদ খায় মাজে মাজে চ' মদ খালে মানুহজন আউট অফ কণ্ট্ৰল হৈ যায় আৰু মানুহজনৰ কিবা এটা খং আছে সেই যেতিয়া খংটো উঠে তেতিয়া মানে সি ক'ব নোৱাৰা হৈ যায় কি কয় কি নকৰে এনেই মানুহজন যেতিয়া নৰ্মেল অৱস্থাত থাকে খুব মৰম কৰে টকা পইচাৰ তাৰমানে এতিয়া ফাইনেন্সিয়েল তাহাঁতৰ ষ্ট্ৰাগল বহুত বেছি ৰেগুলাৰ একো ধৰণৰ ইনকাম নাই কিবা দোকান আছিলে দোকানখনো বন্ধ হৈ থাকিলে এই কভিডৰ পিছৰ কথা গতিকে সেই সময়ত বহুত মানুহ এফেক্ট হৈছিলতো মানুহৰ বহুত লাইভলিহুড এফেক্ট হৈছিলে গতিকে মানুহজনৰ মানে সেই খং উঠিলে তেওঁ ক'ব নোৱাৰা হৈ যায় তাৰপিছত মহিলাগৰাকীক আমি বহুত বুজালো যে মানুহজনে যদি আজি এনেকে ধৰণে মাৰিছে আজি নহয় আগৰ পৰাই বোলে মাৰি আছে তেতিয়াহ'লে সি যদি ইমান বছৰে মাৰিছে সি ভৱিষ্যতো মাৰিব গতিকে what you want to do you want to live with this man গোটেই rest of your life মাৰ খাই থাকিব মন আছে নে তই নিজে কিবা এটা কৰ আমি এইটোও ক'লো যে আমি লাগিলে চিলাই মেচিন এটা কিনি দিম চিলাই কৰি পেলাই কিবা এটা তই ইনকাম কৰিবি মানুহগৰাকীয়ে মানে ডিচিশ্যন ল'ব পৰা নাই চ' আমি এদিন গৈ পেলাই কাউন্সিলিং কৰি লাভ নাই বাপেককো মাতি আনিলো বায়'লজিকেল ফাদাৰকো মাতিলো বাপেককো ক'লো যে আপুনি আপোনাৰ ছোৱালীয়ে যদি ইমান দিনৰ পৰা মাৰ খাই আছে ছোৱালীজনীক লৈ কিয় অহা নাই বাপেকে কয় যে মইতো আনিব খোজো তাই আহিব নিবিচাৰে বিকজ তাই ঘৰৰ পৰা পলাই বিয়া হৈ গৈছিলে গতিকে তাইৰ মানে সন্মানৰ কথা আছে তাইৰ কথাটো হ'ল মোৰ মা দেউতাৰ কি মোক দেখাব মই যদি আজি বিবাহ হোৱা ছোৱালী এগৰাকীক উভতি আহোঁ মোৰ দুজনী ছোৱালীক মই লৈ গুচি আহোঁ তাহাঁতক বাপেকৰ পৰিচয়টো কোনে দিব ultimately everything is insecurity আৰু ultimately victim is only victimized মানে গতিকে মানুহগৰাকীক আমি বহুত বুজোৱাৰ পাছতো তাই কোনো পধ্যে মানে গিৰিয়েকক আগেইনষ্টত FIR-টো নিদিলে গতিকে লাষ্টত আমি হাজবেণ্ডজনকো অলপ কাউন্সিলিং কৰিলো আৰু হাজবেণ্ডজনৰ বেকগ্ৰাউণ্ডটো গম পালো যে মানুহজন নিজে এটা ডমেষ্টিক অবিউজ বেকগ্ৰাউণ্ডৰ পৰা হয় আল্টিমেটলি এই কথাটো সত্য যে যিমান ডমেষ্টিক ভাইলেন্স কৰে তেওঁলোককো ডমেষ্টিক ভাইলেন্সৰ ভিক্টিমাইজড হৈ আছিলে অলৰেডি সৰুকাল চোৱাটো মানুহজনৰ একেটাই পৰিস্থিতি তাৰ বাপেকে তাৰ মাকক কেনেকে মাৰপিট কৰে গতিকে সি দেখি আহিছে দেখি পেলাই ডাঙৰ হৈছে গতিকে সেইটো সি নিজৰ লাইফত সেইটো এপ্লাই কৰি লেগেচিটো এপ্লাই কৰিছে আৰু চাবলৈ গ'লে গতিকে যিমান আমি কেছ পাওঁ কমন থিম এইবিলাকে তাৰমানে গতিকে ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ ইম'চনেল এম্পাৱাৰমেণ্ট মাইকী মানুহৰ আমি অকল ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চ বুলি ক'লেও নহ'ব এনেকুৱা মাইকী মানুহো আছে ধৰা আমি জানো মানে মোৰ বন্ধু আছে এনেকুৱা মই মানে বন্ধু বুলি নকওঁ মানে আমাৰ মোৰে চিনাকি এনেকুৱা ছোৱালী আছে ফাইনেন্সিয়েলি ভেৰি ইণ্ডিপেণ্ডেণ্ট বাট ষ্টিল ট্ৰেপড ইন বেড মেৰেজেছ ইম'চনেলি ডিপেণ্ডেণ্ট বা হোৱাট এভাৰ ৰিজন সেইটো এটা বেলেগ পুৰা কাহিনী হয় বাট মই অভাৰঅল চিনাৰিঅ'টো মই মানে শ্বেয়াৰ কৰিব মানে একচুৱেলি ৰিলেশ্যনশ্বিপৰ পৰা ৱাৰ্কআউট কৰাটো বহুত ডাঙৰ সমস্যা বহুত মহিলাৰ কাৰণে বহুত ডাঙৰ আৰু গাঁৱৰ পৰিৱেশত যিবিলাক মহিলা আছে মানে সিহঁতি চাইলেণ্ট হৈ থাকে বিকজ আমাৰ সমাজে কি ক'ব তোমাৰ বিধৱা যদি হৈ গৈছে মহিলা এগৰাকী কম বয়সত ছোৱালী এজনী বিয়া হৈছিল হয়তো কিবা কাৰণে বিধৱা হ'ল বাচ্ছা আছে গোটেই জীৱন তাই সেই বগা সাজ পিন্ধি থাকিব লাগিব ফুট এটা ল'ব নোৱাৰে সেন্দুৰটো বাৰু অভিয়াছলি ল'ব নোৱাৰে গোটেই জীৱনটো তাই মানে সেই
বিধৱা এগৰাকী মহিলা হিচাপে আইডেন্টিটি এটা লৈ উইডো ৰিমেৰেজটোতো মানে আমাৰ কি বুলি ক'ম, একদমেই আৰু prohibited। ৰাজা ৰামমোহন ৰয়ে ষ্টাৰ্ট কৰিলে ব্ৰিটিছৰ সময়ত সাংঘাতিক ডাঙৰ উইডো ৰিমেৰেজ, কিন্তু সেইটো বস্তু ইমপ্লিমেণ্ট আমাৰ গাঁৱে ভূঞে বহুত কম। মানুহৰ মানসিকতাটো চেঞ্জ কৰাটো বহুত কঠিন। আৰু গাঁৱত স্পেচিয়েলি মই এইকাৰণে কৈছোঁ, মানুহে হয়তো ইয়াতে কমেণ্টছ দিব যে আপুনি কিয় গাঁৱত টাৰ্গেট কৰিছে, কাৰণ গাঁৱত দৰকাৰ হৈ পৰিছে। আমাৰ টাউনততো দৰকাৰ আছেই, মই নকওঁ যে টাউন বা চহৰত দৰকাৰ নাই, বহুত টাউনৰ চহৰৰ মানুহৰো আমি ভয়াৱহ কেছ, সংগীতা দত্তৰে যিটো আমি কেছ দেখা পালোঁ, ইট ৱাজ মানে কি ক'ম আৰু, সেইটো এটা শিহৰণকাৰী ঘটনা। কিন্তু গাঁৱে ভূঞে কিয়, কাৰণ তেওঁলোকৰ মানসিকভাৱে তেওঁলোকে আগবাঢ়িব নোৱাৰে, একচেপ্ট কৰিব নোৱাৰে যে তেওঁলোকৰ সমাজত এইটো এটা প্ৰব্লেম হয়। প্ৰব্লেমটো যেতিয়া একচেপ্ট কৰিব মানুহে তেতিয়াহে বুজি পাব। গতিকে সেই ৰিয়েলাইজেশ্যনটো নাই মানুহবিলাকৰ। আমি যিমান মিটিং যে কৰোঁ, মানুহবিলাকে আহে, কথাখিনি দুই এজন মানে এখন কাণেদি ইখন দি ওলাই দিয়ে, দুই এজন মানুহে আহি ক'ব খুব ভাল লাগিল বাইদেউ আপোনালোকে কোৱা কথাখিনি, আমাৰ এনেকুৱা এনেকে বহুত আমি পাওঁ মানুহ। তাৰ বাকী মানে 70% মানুহে চাহকাপ খাই গুচি যায়। গতিকে এইটো মানে বহুত টাইম লাগিব। গতিকে এটা NGO বা এজন ব্যক্তিয়ে চেঞ্জ কৰিব নোৱাৰে। পেৰেণ্টছকতো দৰকাৰ পৰেই, মানে অভিভাৱককতো এটা কাউন্সিলিঙৰ বা এডুকেশ্যনৰ দৰকাৰ আছেই, মানে সামাজিক এডুকেশ্যনৰ কথা মই কৈছোঁ। আৰু লগতে ল'ৰা ছোৱালীসমূহক, মানে যিসকল উঠি অহা চাম, তাহাঁতকো আই থিংক এডুকেট কৰালেহে এই সমস্যাটো ক'ৰবাত হ'লেও ইৰেডিকেট হোৱাৰ সম্ভাৱনা আছে। নহ'লে সমাজখন এনেকেই চলিব, আৰু ঘটনা বাঢ়ি গৈ, আৰু 50 বছৰ পিছততো ক'বই নালাগে, হয়তো ক্ৰিমিনেল কেছ আমি দুৱাৰ দলিৰ পৰা খোজ দিলেই হয়তো দেখা পাম। আৰু এতিয়া চিটুৱেশ্যনটো সঁচাকে ভয় লগা, মানে যিটো আমি দেখি থাকোঁ এইটো একেবাৰে ভয় লগা চিটুৱেশ্যন। মানে এইটো বহুত চিৰিয়াছলি ল'বলগীয়া চিটুৱেশ্যন। সেইকাৰণে মই ভাবোঁ মানে আমি চৰকাৰক কৈ থাকিলে নহ'ব, অকল চৰকাৰৰ দায়িত্ব নাই, চৰকাৰখনো আমিয়ে চৰকাৰ পাতিছোঁ, গতিকে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ এইটো এটা সজাগতা আহিব লাগিব আৰু এপ্লাই কৰিব লাগিব। মানে অকল আইডিয়েলাইজ কৰি থাকি মানে যে এইটো হ'ব লাগিব। আমি আজি পডকাষ্টটো কৰিছোঁ যাতে 10জন মানুহে উপকৃত হয়। আৰু আপোনালোককো মই আজি ৰিকুৱেষ্ট কৰিছোঁ, এই পডকাষ্টটো চাই বৰ ভাল লাগিল বুলি এটা কমেণ্ট কৰিলেই অকল নহয়, আপোনালোকে শ্বেয়াৰ কৰক এই পডকাষ্টটো, কাৰণ হয়তো এটা পডকাষ্টে এজন মানুহক হয়তো সহায় কৰিব, তাৰ কাৰণে আন এজনে শ্বেয়াৰ কৰাৰ বাবে কি হ'ব, ক'ৰবাত হ'লেও সেই গাঁৱৰ অঞ্চলতো ক'ৰবাত হয়তো এই আজি যি কথোপকথন ক'ৰবাত হয়তো কাণত পৰিব, আৰু ক'ৰবাত হ'লেও তেওঁলোকে ভাবিব, এটা প্ৰশ্নবোধক চিন সমাজত হয়তো উঠি আহিব। আৰু মই আপোনালোককো এই প্ৰশ্নটো কৰিব বিচাৰিছোঁ, ভাবি চাওক, এই পডকাষ্টটো শুনি আপোনালোকে হয়তো আচৰিত পাইছে, কিছুমান কথা নজনাও আপোনালোকে হয়তো জানিছে, কাৰণ NGOত বহুত ধৰণৰ কাম চলি থাকে, তেওঁলোকে কৰি আছে সমাজখনৰ বাবে, কিন্তু আপুনি আৰু মই শুনিছোঁ অকল। কিন্তু তাৰ কাৰণে আমি কৰিব কি বিচাৰিছোঁ, আপুনি আৰু ময়ো হয়তো ক'ৰবাত আমাৰ ডিপ ইনচাইড, ডিপ ৰুটেড, আমিও এখন সমাজ সলনি কৰিব বিচাৰোঁ। আমিও বিচাৰোঁ যে আপোনাৰ মোৰ নিচিনা ধাৰণা মানুহৰ মাজতো বিয়পি পৰক, অকণমান অ'পেন মাইণ্ডেড হওক, কিন্তু আমি এটা সাধাৰণ শ্বেয়াৰো নকৰোঁ, ভিডিঅ' এটা শুনিলোঁ তাতেই থলোঁ, লাইক এটা কৰিব আমাৰ সময় নাই, কিন্তু ছ'চিয়েল মিডিয়াত ৰীল এটা আমি পূৰা শ্বেয়াৰ কৰোঁ, বা আমি এখন ধুনীয়া ফটো এখন তুলি খুব ইটোৱে সিটোৰ মাজত শ্বেয়াৰ কৰোঁ, কিন্তু ভাল এটা কথোপকথন শ্বেয়াৰ কৰাটো আই থিংক সেইটোৱে আপোনাৰ বাবে এটা ডাঙৰ সমাজৰ বাবে কৰ্ম হৈ পৰিব। চ' পাৰিলে এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰক, আৰু ডেছক্ৰিপশ্যনতো অকণমান প্ৰেৰণাৰ সৈতে হয়তো আলোচনাও কৰিব পাৰে, সহায়ো কৰক। চ' আৰু যদি বাল্য বিবাহৰ কেছ কোনোবাই দেখা পায়, তোমালোকক ৰিপৰ্ট কৰিব পাৰিবনে নাই, আমাক জনাব পাৰিব। অকল বাল্য বিবাহ বুলি নহয়, চাইল্ড লেবাৰ, ডমেষ্টিক লেবাৰ হিচাপে কোনোবা যদি ঘৰত কাম কৰাই আছে, ছোৱালী 18 বছৰতকৈ কম ছোৱালী হ'ব পাৰে, ল'ৰা হ'ব পাৰে, বা ক'ৰবাত ৰাস্তাত গৈ থাকোঁতে দেখা পাইছে ধাবাত কাম কৰি আছে। এতিয়া চাইল্ড লেবাৰটো মানে এটা বহুত কমপ্লিকেটেড এটা মানে ইছ্যু হয়, কিন্তু যিয়ে হওক আমি ৰেস্কিউখিনি কৰিব পাৰোঁ, বা আমাৰ প্ৰশাসনৰ যিটো ছিষ্টেম আছে আমি ৰেস্কিউটো কৰাব পাৰোঁ, বা বাচ্চাটোক আমি স্কুলত দিয়া ব্যৱস্থা কৰিব পাৰোঁ, বা মানৱ সৰবৰাহ যদি ট্ৰেফিকিং হৈছে, ট্ৰেফিকিংটো ধৰা পেলোৱাটো বহুত কঠিন। আমি এনেকুৱা কেছ পাওঁ য'ত ৰেলত লৈ গৈ আছে, তাৰপিছত ইনফৰমেশ্যনটো পাইছোঁ যে এইটো ট্ৰেফিকিং কেছ হয়। এক্সপ্লইটেশ্যনটো পিছত হয়, প্ৰথম অৱস্থাতটো ভাল কাম, কিবা এটা কাম দিম, চাকৰি দিম, বা লৈ যায়, এনেকৈ লৈ যায়, পিছতহে গম পোৱা যায়। কিয় মই কৈছোঁ ন, 500 টকাৰ কাৰণেও মানুহে মানুহক বিক্ৰী কৰে। আমি এনেকুৱা ঘটনা পাওঁ, অনলি ফৰ 500 rupees। মানুহৰ জীৱনৰ সিমানেই মূল্য হৈ পৰিছে, সঁচা। গতিকে আমাৰ NGOতে কৰি আছে এক্টিভলি। গতিকে বাল্য বিবাহ হওক, শিশু মানে ধৰ্ষণৰ কিবা ঘটনা যদি আছে, বা এনেকুৱা ধৰণৰ কিছুমান মানে কথা থাকে যিবিলাক মানুহে হয়তো নাজানে, কাক জনাব লাগে, বিকজ পুলিচক ঘপককৈ নজনাবও পাৰে, বা ইমিডিয়েট একশ্যন নহ'বও পাৰে। গতিকে আমাৰ NGO কণ্টেক্ট কৰিব পাৰে, নম্বৰটো দি দিম ডেছক্ৰিপশ্যনত, মই শ্বেয়াৰ কৰি দিবা।
যদি কিবা এনেকুৱা ধৰণৰ ঘটনা মানে হৈ আছে Report কৰক। তেতিয়াহ'লে প্লিজ ৰিপৰ্ট কৰক। আৰু এই কথাটো মই আজি প্ৰেৰণা এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ আমি মৌন হৈ থাকি লাভ নাই। ক'ৰবাত যদি আমি দেখিছোঁ কিবা এটা এনেকুৱা ধৰণৰ ঘটনা ঘটিছে তাৰ কাৰণে মাত মাতাটো আমাৰ, যিহেতু আমি সৰ্বশ্ৰেষ্ঠ নিজকে কওঁ সৰ্বশ্ৰেষ্ঠ জীৱ আমি, গতিকে মানৱতাৰ খাতিৰতো এইটো আমাৰ দায়িত্ব এজ এ ৰেছপনচিবল চিটিজেন। আৰু যিখিনি মানুহে আমি ভাবোঁ যে আমি পঢ়া শুনা কৰি অলপ হ'লেও জ্ঞান আয়ত্ত কৰিছোঁ, গতিকে সেই কলা আখৰকেইটাৰ ফৰ দ্য চেক অফ দ্য ব্লেক মানে কি বুলি ক'ম, ফৰ দ্য এডুকেশ্যন আপোনালোকে ৰিপৰ্ট কৰক। আৰু তাকে কৈ আজি আমি আমাৰ পডকাষ্টটো ইয়াতে ৱাইণ্ড আপ কৰোঁ। থেংক ইউ প্ৰেৰণা। থেংক ইউ ছ' মাছ মোক মাতাৰ কাৰণে, বহুত ভাল লাগিল। বহুত কথা ওলালে, হয়তো আৰু পিছত কেতিয়াবা আমি আৰু প্লেন কৰিম। আমি নিশ্চয় প্ৰেৰণা এটা আমি ডাঙৰ টপিক ল'ম, যিটো টপিকৰ ওপৰত আমি নেক্সট আলোচনা, আৰু আপোনালোকে প্লিজ আমাক জনাব কমেণ্টত যে আপোনালোকে আৰু কেনেকুৱা ধৰণৰ কথা শুনিব বিচাৰে আমাৰ এই কথোপকথনৰ মজিয়াত, এবাৰ জনাব। আৰু এই NGOৰ থ্ৰুদি আমি আপোনালোকৰ মাজত আৰু কি আনাটো আপোনালোকৰ হয়তো ইচ্ছা আছে, আমাক এবাৰ কমেণ্টছত জনাব। থেংক ইউ।